গীতাশ্ৰী হাজৰিকা হাই ৰিচা বৰা হাই বা কৈছে সুজাতা দাস হেল্ল আজি মোবাইলটোত আকৌ ভিউৱাৰ্ছ দেখুৱা নাই দেই গৰম কেনেকুৱা পৰিছে বুলি কৈছে একদম নকবা বহুত বেছিয়ে গৰম পৰিছে নেকি আগতকে জুন বিউটি মইনাই কৈছে হাই হেল্ল ৰণিতা শইকীয়াই কৈছে আহিলো গৰম লাগিছে নে বহুত বেছি গৰম নগাঁৱতো বহুতেই বেছি গৰম কিন্তু তোমালোকৰ ফালে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কি হৈছে নাজানো নগাঁৱত বহুত বেছি গৰম পৰিছে হাই বা গুড ইভিনিং পল্লৱী বুঢ়াগোহাঁই আজি ইয়াতে হেৰিবিলাক দেখুৱা নাই কিন্তু দেই ভিউৱাৰ্ছবিলাক দেখা নাই মই বেলেগ এটা মোবাইলতহে চাই আছোঁ বাৰু পল্লৱী দাস কৈছে বা আজি বিগ চাইজৰ ঢোলবিৰি দেখাবচোন বিগ চাইজৰ ঠিক আছে বাৰু দেখাম বিগ চাইজৰ ঢোলবিৰি দেখাই দিম বাৰু ইমান গৰম পৰিছে ক'তো ওলাইও যাব নোৱাৰি ন সদায় লাইভ কৰিবলৈও মন নোযোৱা হৈছে আৰু দুদিনমান কৰি তাৰপিছত অলপ দিন বেছিকৈ গেপ দিব লাগিব বহুত বেছি গৰম পৰিছে চিম্পল লকেট চেইন আজি আনিছোঁ বহুত বেছি নহয় একদম কম কালেকশ্যন আছে চিম্পল লকেট চেইনৰ দেখাম অলপমান কম মূল্যৰ হ'ব আজি ভাবিছোঁ দেখাম কেইডালমান বনশ্ৰী বৰুৱা কৈছে হাই বা আহিলোঁ একদম থাকিবা দেই শেষলৈকে যিসকলে চাই আছে এবাৰ শ্বেয়াৰ কৰিবচোন যিসকলে চাই আছে এবাৰ শ্বেয়াৰ কৰিব ইন্দু নাথা কৈছে গুৱাহাটীতো গৰম হয় নেকি চবতে ইমান বেছি গৰম পৰিছে মেহৰাজ জুবিন হাজৰিকাই কৈছে হাই হেল্ল মই লাইভ কৰি থকা মোবাইলটোত আজি ভিউৱাৰ্ছবিলাক দেখা নাই বেলেগ এটাতহে চাই আছোঁ আপোনালোক যে আহিছে কমেণ্টতহে গম পাইছোঁ মালামণি গোস্বামী কৈছে গুড ইভিনিং জনাইছোঁ যিসকলে চাই আছে এটা কমেণ্ট ড্ৰপ কৰিব সকলোৱে কমেণ্টটো দিবলৈ এলাহ নকৰিবচোন হাই বুলিও দিব লাগিলে লুকিং চ' ফ্ৰেছ বুলি কৈছে থেংক ইউ ইমান গৰমতো ফ্ৰেছ হৈ আছোঁ দে বাৰু এটা কমেণ্ট দিবচোন সকলোৱে বহুতে চাই কমেণ্ট এটাও নিদিয়ে বা লাইক এটাও নকৰে বেয়া লাগে ন ইমানখিনি দৰ্শকে চাই কিন্তু সকলোৱে এটা লাইক দিবচোন ভাল লাগে তেতিয়া আমাৰ স্বপ্না নাথে কৈছে হাই বা গুড ইভিনিং জনাইছোঁ সকলোকে লগতে নমস্কাৰ জনাইছোঁ মই তৃষ্ণা আদিত্য আৰু আপোনালোক সকলোকে মুনমিনামী হেণ্ডলুম এণ্ড জুৱেলাৰী কালেকশ্যনৰ আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ বিপণীৰ এড্ৰেছটো কৈ দিছোঁ আপোনালোকক জানিয়ে তথাপি একেবাৰে কৈ দিছোঁ নগাঁও টাউনত আছে জয়শ্ৰী চুনিমাখন চাৰিআলিত আছে আৰু আদিত্য ষ্ট'ৰ একদম সন্মুখত আছে SBI লাইফ ইঞ্চুৰেঞ্চ বাজাজ এলায়েন্স আৰু হেল্থ কেয়াৰ ইঞ্চুৰেঞ্চ অফিচ কেইটাৰ তলত আছে মাত্ৰ অকণমান ভিতৰলৈ সোমাব লাগিব ভিতৰদি কৰিডৰত আছে সোমাই আহিলে 4 নম্বৰখন হৈছে মুনমিনামী হেণ্ডলুম এণ্ড জুৱেলাৰী কালেকশ্যন দত্ত পণ্ডিতা গুড ইভিনিং ধৰিত্ৰী ভূঞা কৈছে হাই বা পলি হাজৰিকা হাই পাপৰি চাহৰীয়া হাই তাৰ আগত কোনে ক'লে গুচি গ'ল কি শইকীয়া ক'লে হাই হেল্ল' তো আজি মই কিহে দেখাম প্ৰথমতে মোক ঢোলবিৰি ডাঙৰ চাইজৰ দেখাব দিলে প্ৰথম তেখেতে কোৱা ডাঙৰ চাইজৰ ঢোলবিৰিটোৱে মই আৰম্ভ কৰি দিওঁ তাৰপিছতে বেলেগ কি পাব দেখাই যাম ঢোলবিৰিটোৰ পৰাই আৰম্ভ কৰোঁ তেতিয়াহ'লে ৰাজদীপ বিশ্বাসে কৈছে হাই মই বৰপেটাৰ পৰা চাই আছোঁ বহুত ধন্যবাদ ভাল লাগিলে জানি যিসকলে প্ৰথম চাইছে সকলোৱে কিন্তু পেজটো এবাৰ ফ'ল' কৰিব লাইক কৰিব আৰু এটা কমেণ্ট কৰি দিব পাৰিলে হেল্ল' হাৰি কৈছে মই ভালে আছোঁ ৰূপালী ৰণিতা শইকীয়া কৈছে তোমাৰ নিচিনা খাৰু মোৰ নিচিনা খাৰু আহিছে কিন্তু একদম মই যোনটো খাৰু পিন্ধি আছোঁ একদম পূৰা একেই নহ'ব অকণমান পাৰ্থক্য আছে মানে এই পাততকৈ সামান্য মিহি ডিজাইন একেই থাকিব সেনেকুৱা দেখাই দিম দেই শ্বেয়াৰ কৰিছে জোনালী থেংক ইউ বিউটি বংশী হাই মই ডাঙৰ ঢোলটো দেখাই লওঁ দেই এগৰাকীয়ে কৈছিলে ডাঙৰ ঢোল চাম বুলি এইটো চাবচোন একদম লাৰ্জ চাইজৰ ঢোল হ'ব এইটো মেট পলিচ মিনাত থাকিব খুব ধুনীয়া হ'ব এনেকৈ দুইটা চাইডে মিনা কৰোঁ আছে খুব ধুনীয়া চাওকচোন আৰু এইটো ৱেট আছে কিন্তু বৰ্ণালী শৰ্মাই কৈছে হাই বা আজি কিবাকৈ নটিফিকেশ্যন পালা নহ'লে নোপোৱাই যে হয় দিয়া কিনো হয় মাজে মাজে এনেকুৱা হৈ যায় পাৰ্লিয়ে কৈছে হাই গুড ইভিনিং শ্বেয়াৰ কৰিছে পাৰ্লি থেংক ইউ চাই থাকিবা কিন্তু এনেকৈ থাকিব কাণফুলি যোৱা লাৰ্জ চাইজৰ ঢোল আহিব এইটো আপোনালোকক গ্লাছ বিটছ ৰেড কালাৰ মণিত লাগিলেও দিব পাৰিম আৰু যদি আপোনালোকক ঘেঁচি মণিত লাগে তেতিয়াও দিব পাৰিম বা গল্ডেন বল মণিত লাগিলেও দিব পাৰিম প্ৰাইচটো 2000 আহিব গ্লাছ বিটছ মণিত দিলেও 2000 ঘেঁচি মণিত দিলেও 2000 আৰু যদি এইটো মটৰ মণি গল্ডেন কালাৰ দিয়া হয় তেতিয়াও আহিব 2000 যোনটো মণিতে লাগে সেইটো মণিতে দিব পাৰিম যোনটো মানে মই যি তিনিটা কৈছোঁ ঘেঁচি মণি হ'ব
গ্লাছ বিটছৰ ৰেড কালাৰ মণিত হ'ব আৰু নহলে গোল্ডেন কালাৰ মটৰ মণিত হ'ব তিনিডাল মণিৰ ভিতৰত যোনটোৱে আপোনালোকক লাগে হেতুতে লগাই দিম প্ৰাইস থাকিব 2000 লাৰ্জ সাইজৰ মেট পলিশ মিনাত এটা খুব ধুনিয়া ঢোল মই এটো কোৱাৰ কাৰণে দেখাই দিলো দেই আৰু এটা এটা সেম ডিজাইন আছিল বৰপেটিয়া ডিজাইনৰ কিন্তু বৰপেটিয়াটো এটিটো হাতত পোৱাকে নললৈয়ে নহয় বাৰু এটো পটকতে ওপৰতে আছিল দেখাই দিলো নমিতা শেয়াৰ কৰিছা থ্যাংক ইউ মাইনা হমাই গৈছে হাই বা কি খবৰ কোনে হদিলে গুছি গলো ভালে আছো মনসুৰা বেগমে কৈছে গুড ইভিনিং বা গুড ইভিনিং জনাইছো আয়ন চাবে কৈছে ভেৰি নাইস থ্যাংক ইউ দুলুমনিয়ে কৈছে হেনপটা দেখাব লাগিব হয় ঠিক আছে দেখাই দিম দে নমিতা কৈছে ধুনিয়া লাগিছে থ্যাংক ইউ নমিতা সুকুৰাণীয়ে কৈছে হেল্ল গুড ইভিনিং জনাইছো নমিতা কৈছে লাভ লাগিছে থ্যাংক ইউ গংগা চেত্ৰী হাই কৈছে এটোটো সাপোজ একদম ডাঙৰ সাইজৰ হয়তো এটো খালি সাইজটো মিহি হ'ব অকমান শেপটো আগটো অলপ মোটা আছিল এটো অকমান দীঘলটো সমানে থাকিব বহলটো অকমান আগততকে কম হ'ব কিন্তু এটো হ্যান্ডমেডৰ হয় হ্যান্ডমেড মানে উঠা মিনাত কৰোৱা আছে যথেষ্ট ধুনিয়া অৰিজিনাল যেটো পাতপুনৰ নিচিনা দেখি শয়নিকা মেধি গুড ইভিনিং গৰম কেনে গৰম একদম বহুত বেছি গৰম বহুত বেছি বিনিতা দত্ত হাইবা জুসনা বুৰে কৈছে গুড ইভিনিং জনাইছো কানফুলিজিয়া টপত আহিব এটু প্ৰাইস 2000 আহিব এটুটো আপোনালোকক জেনুকা ধৰণৰ মনিল লাগে জেনুকা মানে মই যি তিনটা কৈছো ঘেছি মনিত হ'ব মটৰ কি বাখৰা মনি দিয়া গ্লাছ বিটছত হ'ব ঢোল থাকা আৰু গোল্ডেন মটৰ মনিত হ'ব বাখৰা মনি দিয়া এই তিনটা মনিত লাগিলে জিনটোতে লাগে হেতুতে লগাই দিম প্ৰাইস থাকিব 2000 এটো ষ্টন ওয়াৰ্কত থাকিব দে হেনকটা দেখাম দুলুমনি তামলি হেনকটা দেখাম দে নিতা গগৈ হেল্ল ভালে আছেনে বা সুধিলে পাপৰি মই একদম ভালে আছো পাপৰি দুল ভাই সুধিছে মই প্ৰীতি হেল্ল বা মই আজি প্ৰথম চাই দেখিছো বুলি কৈছে তোমাক স্বাগতম জনাইছো বা বুলি কৈছে মই তুমি বুলি কৈছো সেই কাৰণে যিসকলে প্ৰথম চাইছে সকলোকে মুনমিনানী হেণ্ডলুম জুৱেলাৰী কালেকশ্যনৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে পেজটো এবাৰ ফলো কৰি ল'ব যিসকলে প্ৰথম চাইছে সকলোৱে পেজটো এবাৰ ফলো কৰিব দেই ফলো কৰিব লাইক কৰিব আৰু এটা এটা এনেকৈ কমেন্ট কৰি যাব এটো এটা আছে ডাঙৰ সাইজৰ চাবচোন এটো আহিব 1650 1650 টকা খুব ধুনিয়া আহিব এটো ঘেছিমনি দিয়া আছে আৰু এনেকে ওপৰলে দুটা বাখৰা মনি লগা থাকিব কানফুলি jo এনেকে আহিব প্ৰাইস থাকিব এটো 1800 1800 টকা খুবে বেছি ধুনিয়া হ'ব আৰু সেটটো কম পাইছে বৰপেটিয়া সেপত হ'ব মেট পলিশ মিনাত থাকিব প্ৰাইস থাকিব 1800 1800 টকা এটো কিন্তু ডাঙৰ সাইজৰ মই একিটাই দেখাই দিলো তোল সাম্বলি কোৱাৰ কাৰণে একিটাই দেখাই দিছো বাকি মই খাৰুটো দেখাই দিও তেতিয়া হলে তোমাৰ কথাবোৰ বৰ ভাল লাগি গৈছে সাধনা কৰা বহুত ধন্যবাদ জনালো জুনাস্মিতা ঠাকুৰে কৈছে হাই বা জুমকা দেখাব লাগিব ন ঠিক আছে দেখাই দিম বাৰু WhatsApp নাম্বাৰটো শেয়াৰ কৰিব বুলি কৈছে 9127088913 পেজত চেক দিয়া আছে ভিডিওটোৰ ওপৰত দিয়া থাকে সাধাৰণতে ভিডিওটোৰ ওপৰত দিয়া আছে 9127088913 স্ক্ৰিনত আজি দিবা থাকি গল বাৰু আপোনালোকে এই নম্বৰ যেটো ভিডিও ওপৰত দিয়া আছে এটো নম্বৰতে কন্টাক্ট কৰিব পাৰিব পাইপ খাৰু মই এটো উলিয়াইছো দেই নিজৰা হাই ডিয়াৰ চামেলি ক্ৰপিয়ে কৈছে বহুত ধুনিয়া বাবলি থ্যাংক ইউ মিনাক্ষী তুমি কৈছে হাই বাকি খবৰ মই একদম ভালে আছো খালি গৰম বেছি আৰু নমিতা আসলা কৈছে ইমান মৰম লাগিছে থ্যাংক ইউ এটো সবসম মিহি হ'ব মই যোনটো পিনি আছো এটো অকনমান অলপমান মুটা আছে খাৰুটো গম পাইছে নে এটো খাৰু কিন্তু এটো আৰু অকনমান মিহি হ'ব বাকি একেই হ'ব ডিজাইন বিলাক একেই হ'ব এনেকে অলপমান খাৰু পাতত কাটিং কৰোৱা আছে খুব ধুনিয়া হ'ব প্ৰাইস থাকিব 450 জোৰা আৰু এটো সাইজ হৈছে 28 সাইজ 28 নম্বৰ ইয়াৰে 26 নাই কিন্তু 28 আছে আৰু 22 আছে কৰবি মানে কৈছে গুড ইভিনিং মই সীতাহাৰাল পালো দে বহুত ধুনিয়া বুলি কৈছে জুসনা পৰা থ্যাংক ইউ জুৰি কৰে কৈছে বিগ সাইজৰ সিঙ্গল জাপি ইয়াৰিং হয় আছে দেখাই দিম কৰবি মানে শেয়াৰ কৰিছে থ্যাংক ইউ কৰবি দুলুমনি কৈছে সৰু দেখাম সৰু ঠিক আছে দেখাই এটো 28 সাইজ হ'ব 450 আহিব মই পিনা পাততকে সামান্য সৰু হ'ব মানে মিহি হ'ব আৰু ইয়াৰে 24 সাইজ আছে 22 আৰু 28 দুটা সাইজ আছে এটো থাকিব 28 দেখা পাইছে নে একেই হ'ব মই মাত্ৰ সাইজটো কথা কৈছো 22 আৰু 28 দুটা সাইজে আছে এনেকে পাইপ খাৰু কাটিং কৰাটো দে দুটা সাইজে আছে কাটিং কৰাটো আৰু এটা আছে হাতিমুখৰ হ'ব একেই হ'ব খাৰুপাত দেখিবলে খালি বলটো হলনি হাতিমুখটো দিয়া আছে পূজা দি কাকতি কৈছে হাই বা হাই মঞ্জু কৈছে হাই বা কি খবৰ ভালে আছো ধুনিয়া লাগিছে কোনে কৈছে থ্যাংক ইউ কৰবি হাৰ্টছআপ দিছা থ্যাংক ইউ নমিতা লাভ লাগিছে থ্যাংক ইউ দেৱবৰম কামকটা থাম্বনেল দিছা থ্যাংক ইউ কিন্তু আপোনালোকে ষ্টিকাৰ সেন্ড নকৰিব এটা কমেন্ট ড্ৰপ কৰক কেছ অন ডেলিভাৰী নহব নহয় ৰবি বুঢ়া বাইদেউ
এটো এটা আছে চাব এটো মই এনেকে দেখালে বুজি পাব নেকি চাগে ন এটোত কি হৈছে গম পাইছে নে হাতি মুখ বুলি যে কয় এই বস্তুটো আছে চাচোন হাতি মুখৰ হয় মানে বল দুটাৰ হলনি হাতি মুখিয়া দিয়া আছে সাইজটো মানে একে থাকিব খাৰু এই যে বনোৱা শেপটো একে হ'ব কাটিং মাজত অকমান সাইডত কাটিং কৰোৱা আছে 450 জোৰা আহিব এটো হ'ব 22 সাইজ 22 সাইজত হাতি মুখিয়া দুপাত খাৰু থাকিব জোৰা 22 সাইজ জোৰা 450 22 সাইজৰ এটো কিন্তু 22 সাইজে আছে আৰু এটো কালেকশন কম আছে আপোনালোকে বহুতে বুকিং নকৰিব পদ্মী গগৈ থানেল দিছা থ্যাংক ইউ কিন্তু ষ্টিকাৰ দিবা দেই এনে ষ্টিকাৰ নিদিবা ষ্টিকাৰ দিলে আমাৰ অসুবিধা হয় তোমালোকে এটা কমেন্ট লিখি পেলাই ড্ৰপ কৰিবা দেই হোম ডেলিভাৰী হ'ব কিন্তু ক্যাশ অন ডেলিভাৰী নহব হোম ডেলিভাৰী হৈ যাব যদি ডিটিডিসি সাৰ্ভিস আছে একদম হৈ যাব ঘৰতে লব পাৰিবা দেই এটো এটা আছে প্লেন খাৰু চাৰি পাত থাকিব 450 আহিব এটোৰো 450 জোৰা আহিব চাৰি পাত আছে দেখা পাইছেনে খুব ধুনিয়া গোল পলিশৰ হ'ব কপাৰত গোল পলিশ কৰোৱা আছে চাৰি পাত খাৰু থাকিব 450 এটো সাইজ আছে 26 সাইজ এটোৰ সাইজ আছে মইটো সাইজ দিছো ৰব এটো 26 সাইজ 26 নম্বৰৰ খাৰু হ'ব চাৰি পাত থাকিব 450 মুমিনৰ কালেকশনৰ বেষ্ট কালেকশন কৰবি থ্যাংক ইউ আপোনাৰ কালেকশন বহুত ধুনিয়া থ্যাংক ইউ তোমাৰ কালেকশন বহুত ধুনিয়া সমিতা থ্যাংক ইউ এটো এটা আছে প্লেনত থাকিব এটো প্লেনত আছে 450 জোৰা এটো থাকিব 24 সাইজ সাইজ মই আজি জিকিটা কৈছো হেকিটাহে আছে আপোনালোকে সাইজ বেলেগ বেলেগ সাইজৰ নিবিচাৰিব মই জিকিটা কৈ দিছো হেকিটাহে সাইজ আছে দেই বেলেগ সাইজৰ নাই আজি আৰু খাৰু 28 আছে 24 আছে 26 ৰ এই প্লেন খাৰুটোহে হ'ব 26 ৰ এনেকুৱা প্লেন খাৰুটোহে আছে এটোহে আছে দেই অকল 26 নম্বৰ চাৰি পাত থাকিব 450 দাম আহিব মনিকাৰ হাই বা কৈছে হাই ধুনিও কলিজাই কৈছে ধুনিয়া লাগিছে বাউলি থ্যাংক ইউ ধুনু মনিকা ৰে কৈছে দিয়াছো দে বাউলি কৈছে লাভ থ্যাংক ইউ বহুত বহুত ধন্যবাদ লাভে কৰি আছা তু সৰু চেনাৰ লোকে দেখাই দিও ন নগাঁও কোট আছে বুলি কৈছে দোকানখন নগাঁও টাউনত আছে জাৰ্চি চিনেমা হল চাৰিআলিত আছে আৰু আদিত্য ষ্টৰ একেবাৰে সন্মুখত আছে SBI লাইফ ইনস্যুৰেন্স অফিচৰ তলত আছে বা ইমান গৰমত লাইভ আহিব পাৰিছা যে পাৰিছো ব্যৱসায় কথা আহিলে পাৰি আৰু ন কষ্ট কৰিব নাহো বুলি ভাবিছিলো কিন্তু কি হৈছে বহুতে বহুত বস্তু বিচাৰি আছিলে জৱালে বহুতো কৈ আছিলে হেই ভাবিছো বস্তুখিনি আমাৰ বহুত যেহেতু গুট খাই আছে আপোনালোকক দেখালে আপোনালোকে তেতিয়া লব পাৰিব সেইকাৰণে লাইভ কৰিছো আৰু গৰম সহ্য কৰি বাংলাদেশত কিভাবে ডেলিভাৰী দেন পাও আপু বুলি কৈছে বাংলাদেশে ডেলিভাৰী নহব ডিটিডিসিত আমি খুদিছিলো বাংলাদেশলৈ ডেলিভাৰী নিদিব হাই বা ধুনিয়া লাগিছে কৈছে পিংকি থ্যাংক ইউ নগাঁও কৈছে নগাঁও টাউনত আছে জয়শ্ৰী চিনেমা হল চাৰিআলিত আছে মানে এটি ৰোড মাৰোৱাৰীপট্টি জয়শ্ৰী চিনেমা হল চাৰিআলি আৰু আদিত্য ষ্টৰ একেবাৰে সন্মুখত SBI লাইফ ইনস্যুৰেন্স অফিচৰ তলত এটো এটা চাবচোন বলমনিত গাঠা আছে লকেট চেইন আৰু ফুলি লকেটৰ লগত বলমনি চেইন থাকিব আৰু অকণমানি কাণফুলি থাকিব এডি ষ্টনত থাকিব আপোনালোকে কেমেৰাত হয়তো ষ্টন কিটা ইমান ধুনিয়া নেদেখিব কিন্তু সঁচাতে বহুত বেছি ধুনিয়া হয় সঁচাকৈ বহুত বেছি ধুনিয়া আৰু মৰম লগা ষ্টনৰ ওপৰত কাম কৰা আছে লকেটটো অকণমান মংগলসূত্ৰ চেপত দিয়া আছে বলমনি গাঠা থাকিব 18 ইঞ্চি দীঘল হ'ব মই অকণমান এডাল চেইন লগাই দিলে তেতিয়া গোটেইকেইডাল চেইনৰ আপোনালোকে জোখটো গম পাব বা মই উদালগুৰিৰ পৰা চাই আছো বা বহুত ভাল লাগিছে আপোনাক থ্যাংক ইউ প্ৰিয়া চাই থাকিবা পাৰিলে এটা শ্বেয়াৰ কৰি দিবা আৰু যদি প্ৰথম চাইছা পেজটো ফলো কৰিবা দেই পেজটো ফলো কৰিবা যিসকলে প্ৰথম আছে এটো ইমানটো সাইজত আহিব মই যেটো পিনি দেখাই দিছো চাবচোন বেছি দীঘল নহব যদি অকমান শকত হয় তেতিয়া অলপমান ওপৰলৈ উঠি যাব বাৰু এনে ইমানটো সাইজত হ'ব কাণফুলি থাকিব মানেকে খুব ধুনিয়া হ'ব মানে 18 ইঞ্চি হয় মই জোখা নাই অৱশ্যে এটো 18 ইঞ্চি হয় চেইনডাল থকা কেৰু আছে নে থকা বৰপিটিয়া আছে তোমাক কি লাগিব খাৰুজুৰ লাগিব নে চেইন মানে জুৱেলাৰী লাগিব মই দেখাই দিম দে থকাটো পদ্মী গগৈ কৈছে ধুনিয়া লাগিছে থ্যাংক ইউ ৰীনা পাঠক হাই বা কৈছে হাই স্নেহ কলে স্নেহলা পপিয়ে কৈছে বাংলাদেশে কি ডেলিভাৰী দেন না পাও বাংলাদেশত ডেলিভাৰী নহব না মই নাজানো কব এনে কৈছো বাংলাদেশত মানে ডেলিভাৰী নহয় মই অসমীয়া বিহা বেলেগ ভাষা কব নোৱাৰো দেই এনে কৈ দিছো হবে না বুলি হাই মই মেঘালয়ৰ পৰা চাই আছো সুচিত্ৰা হাজং বহুত ধন্যবাদ জনালো আপুনি ইমান দূৰৰ পৰা চাই আছে জানি ভাল লাগিলে মমি বৰ্ডলে হাই এটো চাবচোন আহিব 680 টকা মনত ৰাখিব প্ৰাইস বিলাক 680 টকা 680 रुपीस যথেষ্ট ধুনিয়া হ'ব প্ৰাইস থাকিব 680 টকা ইয়াৰে মই ডিজাইন কিটা দেখাই দিম দীঘল সাইজটো সমানি হ'ব
মানে দীঘলটো চেইনডালৰ সমানেই হ'ব খালি ডিজাইন কেইটামান আছে বেলেগ বেলেগৰ মই গোটেইকেইটা ডিজাইন দেখাই দিছোঁ 680 টকাত খুব ধুনীয়া এটা সিম্পল লকেট চেইন যেটো আপোনালোকে গৰম দিনত ক'বালে ওলাই গ'লে পিন্ধিবলৈ ভাল পাব যেটো সিম্পল পিন্ধিয়ে ভাল লাগে গৰম বেছি পৰিলে তো আপোনালোকে তেতিয়া বুকিং কৰি ল'ব পাৰিব মমি বৰদলে হাই কৈছে মোহন জিনাই কৈছে ভাল লাগিছে থ্যাংক ইউ একিটা আছে লকেট চেইন খুব ধুনীয়া হ'ব প্ৰাইস থাকিব 680 680 টকাকে কানফুলিবিলাক সৰু সৰু এনেকে থাকিব অকমান বেলেগ বেলেগ ধৰণৰ কানফুলিও আছে একেই হ'ব ডিজাইনটো সামান্য বেলেগ মই পাতে দেখাই দিছো এটো চেপতে কানফুলিটো থাকিব 680 680 টকাত এডি ষ্টনত বলমনি লগা খুব ধুনীয়া সিম্পল চেইন আৰু লকেট কানফুলি 680 টকা যদি পছন্দ হৈছে তো স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব পাৰে আৰু খাৰু দেখাবচোন মই গুৱাহাটীৰ পৰা কৈছো বুলি কৈছে ৰাণা পাপু দেৱী দেখাই বহুত বহুত ধন্যবাদ জনালো আপুনি গুৱাহাটীৰ পৰা চাই আছে আজি ফাৰ্ষ্ট টাইম চালু ভাল লাগিছে বুলি কৈছে স্মিতা বসুমতে তোমাক স্বাগতম জনাইছো আশা কৰো পেজটো ফলো কৰিবা যিসকলে প্ৰথমবাৰ চাইছে আকবৰ আলী হাই একিটা দেখালো চেইন আৰু লকেট চেইন আৰু এটা যোৱাৰ দুটামান আগৰ লাইভত মই দেখাইছো নেকি বহুত দিন মূৰত আপোনাৰ লাইভ চাইছে বুলি কৈছে প্ৰিয় ডেকা হয় হয় মই তোমাক বহুত দিনৰ পিছত দেখিছো হাইবা ভাল লাগিছে বুলি কোনে ক'লে থ্যাংক ইউ নাম চেইন নাইও নাম থকা চেইন নাই হাইবা গোলাঘাটৰ পৰা চাই আছে বুলি কৈছে জুপিটাৰ বহুত বহুত ধন্যবাদ জনালো বৰ্ণালী দাসে কৈছে ভাল লাগিছে বাইদেউ বহুত বহুত ধন্যবাদ জনালো বৰ্ণালী দাসে কৈছে ভাল লাগিছে বাইদেউ থ্যাংক ইউ কষ্টুৰী মহন্ত কৈছে ধুনীয়া লাগিছে থ্যাংক ইউ সুৰজ প্ৰকাশে কৈছে ধুনীয়া থ্যাংক ইউ ৰশ্মি কলিতা হাইবা কৈছে হাই ৰশ্মি গগৈ কৈছে গোলাঘাটৰ পৰা চাই আছো বহুত বহুত ধন্যবাদ যিসকলে প্ৰথম চাইছে পেজটো এবাৰ ফলো কৰি ল'ব আৰু এবাৰ শ্বেয়াৰ কৰিব কমেণ্ট কৰি থাকিব দেই সকলোৱে এইটো চাবচোন এইটো মই দুটা তিনিটামান আগৰ লাইভত দেখাইছিলো তেতিয়া বহুতে বুকিং কৰিছিলে কিন্তু আমি একদম দিব পৰা নাছিলো মই হোৱাটছএপতো তেওঁলোকৰ নামবিলাক সাৰ্চ কৰি বিচাৰি উলিয়াব নোৱাৰিলো মানে ইমানখিনি মেছেজ আহে তেওঁ যোনে যোনে মোক বুকিং কৰিবৰ কাৰণে এটা মেছেজ দিছিলে তো আমি ল'ব নোৱাৰিছিলো যিকেইটা দেখাইছিলো লগে লগে বুকিং আহিছিলে এতিয়া আকৌ আহিছে কিন্তু কম আহিছে এইটো মাত্ৰ 6 পিচ মানে আছে ঝুমকা আৰু থকা কেৰু সেট কেৰুটো হ'ব বাৰু দেখাই দিম ঝুমকাও দেখাই দিম হাইবা মই ডিগবুৰ পৰা চাইছো বহুত বহুত ধন্যবাদ চন্দ্ৰমাই কৈছে বৰপেটা থকা কেৰু হয় দেখাই দিম বাৰু দুগদুগি বিগ সাইজ জলি ধুনীয়া থ্যাংক ইউ সীমা চেত্ৰী কৈছে হাই মাম বিনা ঠাকুৰীয়া কৈছে হাই এইটো এবাৰ 650 650 টকা আকৌ আহিছে মাত্ৰ 6 পিচ আছে 650 কে ল'ব পাৰিব দেই যথেষ্ট ধুনীয়া কিন্তু আগৰ লাইভটোত আহিছিল দেখাইছিলো দুটা তিনিটামান লাইভৰ আগত কিন্তু যি কম দেখাইছিলো মই কৈছিলো যিকেইটা দেখাইছিলো লগে লগে বুকিং আহিছিলে পিছত বহুতে হোৱাটছআপ কৰিছিলে বুকিং কৰিবলৈ কিন্তু পৰা নাছিলো আমি দিব এতিয়া আকৌ একদম কম আহিছে মানে 6 পিচ আহিছে মাত্ৰ তাকো দোকানৰ পৰা কেটামান গ'ল এতিয়া থাকা 6 পিচ আছে এইটো ব্লুট নাই অকল ৰেডতে হ'ব গ্ৰানেসি বৰা সংগীতা খাওনে কৈছে কিমান দাম 650 টকা 650 টকা দেই মই ঠকাটো উলিয়াই নলনো নহয় এটা আজি উলিয়াই লৈছিলো কিবা কাৰণে দেখাবলৈ মন গৈছিল নেকি এটো আছে চাবচোন তলত এনেকে ঠকাৰ ফুলপাহ বনোৱা আছে ওপৰত ঠকা কিটা আছে কেৰু ডিজাইনত আৰু এনেকে ফুলিজুৰ থাকিব 1400 টকা খুব ধুনীয়া হ'ব 1400 যদি পছন্দ হৈছে এটা স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব পাৰে 1 বছৰ ওয়াৰেন্টি পাব 1400 টকা এটোৰ সেম ডিজাইন খাৰু আছে কিন্তু 1800 টকা জোৰা আহিব এটোৰ সেম ডিজাইন খাৰু আছে 1800 টকা জোৰা আহিব পুৰবি বৰঠাকুৰ গুড ইভিনিং মনু দেৱী নাইস থ্যাংক ইউ লুকমনি হইকে কৈছে নাইস কালেকশন থ্যাংক ইউ হাৰ্ট চেপ পুনে দিলে থ্যাংক ইউ অঞ্জলি কৈছে হাই পুৰবি বৰঠাকুৰ কৈছে বাকি খবৰ মই ভালে আছো লুকমনি হইকে কৈছে গুড ইভিনিং লুকমনি আৰু পা কলিতাই কৈছে ভাল লাগিছে মই টিয়কৰ পৰা চাই আছো বহুত বহুত ধন্যবাদ জনালো লগতে স্বাগতম জনাইছো নমিতা স্কয়াৰ কৈছে ওয়াও নাইস থ্যাংক ইউ দীপ্তি গোহাঁই কৈছে হাই বা চয়নিকা মিঠে কৈছে দেখাব নেকি কি দেখাম খাৰুজোৰ থকা খাৰুজোৰ কোডা কুমালে থকা খাৰুজোৰ মই উলিয়াম অকমান ৰখিব লাগিব দেই নগাঁও ক'ত আছে নগাঁও টাউনত আছে জয়শ্ৰী চিনেমা চাৰিআলিত আছে দেই আৰু আদিত্যৰ সন্মুখত ঠকাটো দেখাই দিও ডলি কৈছে মাজুলীৰ পৰা তোমাৰ লাইভ ৰেগুলাৰ চাই থাকে বুলি কৈছে থ্যাংক ইউ ডলি মই জানো তুমি ৰেগুলাৰ চোৱা শেয়াৰ কৰা খাৰুটো ঠকাত দেখাই দিছো মই ওপৰতে আছিল কাৰণে দেখাব পাৰিলো দেই শিখামণি হাইবা কৈছে পুৰবি শেয়াৰ কৰিছে থ্যাংক ইউ অংকিতা মেছে কৈছে হাইবা পৰিগদ্য কৈছে গুড ইভিনিং জনাইছো এটো চাবচোন ঠকা খাৰু 1800 টকা জোৰা আহিব 1 বছৰ ওয়াৰেন্টি থাকিব এটো সাইজ হৈছে 24 সাইজ যদি পছন্দ হৈছে এটা স্ক্ৰিনশ্বট লওক আৰু যোগাযোগ কৰক 24 সাইজটো अवेलेबल আছে দেই
এটো 24 সাইজটো বৰ্তমান আমাৰ হাতত আছে প্ৰাইস থাকিব 1800 এক বছৰ ওয়াৰেন্টি পাব বিৰাট ধুনিয়া একদম দেখিবা পিওৰ গোল্ডৰ লেখিয়া আজু খাৰু হ'ব থকা খাৰু 1800 টকা জোৰা সীমা কোন হাই বা কি খবম ভালে আছো সীমা লভ লাইক দি আছে থ্যাংক ইউ লিজা কলতে গৈছে বা আপোনাৰ কথাবোৰ বৰ ভাল লাগে মই গুৱাহাটী বামুনি মেদামৰ পৰা চাইছিলো থ্যাংক ইউ বহুত বহুত ধন্যবাদ জনালো বামুনি মেদামৰ পৰা চাই আছে জানি ভাল লাগিল মোৰ বা ঘৰো বামুনি মেদামতে प्राइस तो 1800 टका दलिए কৈছে বিউটিফুল ধুনিয়া লাগিছে থ্যাংক ইউ বহুতে ধুনিয়া থ্যাংক ইউ সুমি বৰা হাই পূৰ্বে কৈছে ওয়াও কালেকশন থ্যাংক ইউ সুনীল পায়ঙে কৈছে হাই নীলাক্ষী দেৱী কৈছে ভাল লাগিছে থ্যাংক ইউ গিটুয়ে কৈছে ভাল লাগিছে থ্যাংক ইউ আৰু এটা ব্ৰাইডেলৰ সৰু সিম্পল দেখাও যিসকলে ব্ৰাইডেল অকমান সিম্পল বিচাৰে তেওঁলোকে লব পাৰে এটো মাল্টি কালাৰ আছে ৰেড নাছিলে ৰেড শেষ হৈ গল মাল্টি কালাৰ আছে এতিয়া এপিসি আছে আপোনালোকে বুকিং কৰিব পাৰিব 1800 টকা 1800 এক বছৰ ওয়াৰেন্টি পাব ষ্টন ওয়াৰ্কত আছে কপাৰত হ'ব গোল্ড পলিশ বেস টু কপাৰ হ'ব আৰু গোল্ড পলিশ হ'ব এক বছৰ ওয়াৰেন্টি থাকিব প্ৰাইস থাকিব 1800 মনত ৰাখিব 1800 টকা না ধুনিয়া কালেকশন থ্যাংক ইউ মিৰা হৈ গৈছে সিম্পল চেইন পাম নেকি দেখাম সিম্পল চেইন আছে অকনমান দামী হ'ব খালি দেখাম বাৰু এটা আছে চাবচোন খুব ধুনিয়া ব্ৰাইডেলত থাকিব ষ্টন ওয়াৰ্কৰ মেছ বক্স এডি ষ্টনত থাকিব পিংক এন্ড হোৱাইটত থাকিব এক বছৰ ওয়াৰেন্টি থাকিব প্ৰাইস থাকিব 2500 2500 টকা যদি পছন্দ হৈছে এটা স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব পাৰে ৰেড কালাৰ থাকিব আৰু যথেষ্ট দীঘল আছে আপোনালোকে কি ছুটি দীঘল কৰি নিজেও পিন্ধিব পাৰিব 2500 টকা আহিব এক বছৰ ওয়াৰেন্টি থাকিব ষ্টন ওয়াৰ্কত হয় এটো দেখালো ব্ৰাইডেল আৰু এটা ব্ৰাইডেল দেখাও জাপি এটো ব্ৰাইডেল জাপি হিব একদম যথেষ্ট ডাঙৰ সাইজৰ জাপি থাকিব ব্ৰাইডেলত থাকিব ষ্টন ওয়াৰ্ক ৰেড এন্ড পিংকত আছে ডার্ক পিংকত আছে অলপ ৰেড টাইপে দেখি ষ্টন টু হোৱাইট এন্ড পিংক মানে পিংক টু ৰেডৰ নিচিনাই দেখি কিন্তু ৰেড নহয় ডার্ক পিংকত হ'ব কানফুলি যেনেকে থাকিব এটো প্ৰাইস আহিব 2800 2800 টকা 2800 ত একদম ডাঙৰ সাইজৰ বহুত ডাঙৰ সাইজৰ যিসকলে পিন্ধি ভাল পায় এটা জাপি থাকিব ষ্টন ওয়াৰ্কত থাকিব এক বছৰ ওয়াৰেন্টি থাকিব 2800 ভাল লাগিছে আপোনাৰ লাইভ প্ৰাইস আ কোনে কলে থ্যাংক ইউ নগুচি গল নহয় দেখা নাপালো কমেন্টটো কোনে কৰিলা পৰিকল্পনা কৈছে শেয়াৰ কৰিছো থ্যাংক ইউ মুনু হাইকিয়া কৈছে হাই পূৰ্বে কৈছে বেষ্ট কালেকশন থ্যাংক ইউ মৌসুমী বৰা কৈছে হাই বা পূৰ্বে দেখা কৈছে হাই বা এইকিটা দেখালো ব্ৰাইডেলৰ আৰু এটা চেইন দেখাও এটা খুব ধুনিয়া চেইন চাকচোন 18 ইঞ্চি দীঘল হ'ব 18 ইঞ্চৰ চেইন থাকিব প্ৰাইস থাকিব 695 695 টকা চেন্ডাল বাৰু কিবা কিবি ধৰিব পাৰিছে না মই এনেকে হাতৰ তলুৱাত দি দিম 6 মান্থৰ ওয়াৰেন্টি থাকিব প্ৰাইস থাকিব 695 695 টকা 6 মান্থৰ ওয়াৰেন্টি থাকা 695 ৰ খুব ধুনিয়া ডাল চেইন হ'ব 18 ইঞ্চি দীঘল থাকিব 18 ইঞ্চি দীঘল এডাল প্ৰায় গোল্ডত বনাই এই ডিজাইনটো প্ৰায় গোল্ডতে থাকে প্ৰিয়ংকা ৰাণীয়ে কৈছে হাই বা মিতালী গুড ইভিনিং ধুনিয়া লিচলি থ্যাংক ইউ মিতালী থুৰিয়া প্ৰাইস 500 থুৰিয়া প্ৰাইস 500 দিব দুলিমনি কৈছে বাৰ কালেকশন বৰ ধুনিয়া বুলি কৈছে মই কেবাটাও লৈছা থ্যাংক ইউ দুলুমনি থ্যাংক ইউ বহুত ভাল পাইছো মই গুৱাহাটীৰ কাহিলিপাৰাত পঠাইছো মোৰ মনত পৰিছে কাহিলিপাৰা কওঁতে মনত পৰিছে তোমাক কেবাটাও দিছো ন লৈছা তুমি বহুত ধন্যবাদ জনালো ভাল লাগিছে বুলি কোৱাৰ কাৰণে প্ৰিয়াই কৈছে শেয়াৰ কৰিছে থ্যাংক ইউ প্ৰিয়া পুতুলি মেধিয়ে কৈছে মই আজি ফাৰ্ষ্ট চাইছো মৰিগাঁৱৰ পৰা বহুত ধন্যবাদ জনালো দোকানখন নগাঁও টাউনত আছে জয়শ্ৰী চিনেমা হল চাৰিআলিত আছে আদিত্যৰ একেবাৰে সন্মুখত আছে ৰবাৰ্ট উইজে কৈছে হাই বা হাই শিখাই কৈছে হাই শিখামণি বৰাই কৈছে সানডে দোকান বন্ধ থাকে নহয় সোমবাৰৰ পৰা শনিবাৰলৈ খোলা কিন্তু দেওবাৰে বন্ধ থাকে দেই কুঞ্জলতা নাথাকে কৈছে ধুনিয়া থ্যাংক ইউ এডালু হ'ব কিমান ইঞ্চি মই চাই দিম ৰব দেই এডালু একে এডাল 16 ইঞ্চি হ'ব 16 ইঞ্চি ডিঙিত লাগি থকা আজিকালি এডাল চেন খুব পিন্ধে কিন্তু দেই আপোনালোকে মন কৰিছে নে এই চেন্ডাল আজিকালি বহুতে পিন্ধে ওলাইছে মানে নতুনকে একদম পিওৰ গোল্ডৰ দৰে দেখি সাংঘাতিক ধুনিয়া ডাল চেন আহিব প্ৰাইস একেই হ'ব 695 695 যথেষ্ট ধুনিয়া ডাল চেন থাকিব আৰু এডাল পিন্ধা দেখিছো বহুতকে বৰ ধুনিয়া লাগে পিওৰ গোল্ডৰ দৰে দেখি 695 মানে 695 টকা 16 ইঞ্চি হ'ব কিন্তু এডাল এনেকে ডিঙিতে লাগি থকা গীতাঞ্জলিয়ে কৈছে কালেকশনবোৰ ভাল লাগিছে বহুত আৰু আপোনাকো ভাল লাগিছে থ্যাংক ইউ বহুত ধন্যবাদ জনালো মই গোলাঘাটৰ পৰা চাই আছো বুলি কৈছে বহুত ধন্যবাদ জনালো ভাল লাগিছে বুলি কোনে কলে কৈছে থ্যাংক ইউ প্ৰিয়ামে কৈছে বয়জৰ নাই দলি হৈ গৈছে মজা লাগিছে থ্যাংক ইউ লৰিয়া কৈছে লৰিয়ালি শেয়াৰ কৰিলা থ্যাংক ইউ পৰবি কৈছে তোমাৰ লাইভ চাওঁতে নিজৰ নিচিনা লাগি গৈছে তো আকৌ তোমালোকক মুৰে নিজৰ নিচিনা লাগি গ'ল আৰু নিজৰ নিচিনা হৈয়ে গ'ল আৰু ন লাইভত নেদেখিলে বেয়াহে লাগে ভাল লাগিছে লাইক
লাইক দিম কি কলে মই বুজি নাপালো কমেন্টটো লাইক দিছে থ্যাংক ইউ পাৰিলে এবাৰ শেয়াৰ কৰি দিব বহুত ধুনীয়া কালেকশন থ্যাংক ইউ এটো এটা চাবচোন দামটো হ'ব 595 595 এটোৰ লকেটটো এনেকে হাৰ্ট শেপত মানে হাৰ্ট শেপ নহয় কি কয় বৰগছৰ পাত যে বটগছৰ পাতৰ নিচিনা দেখিবা খালি ষ্টনত অকনমান ৱৰ্ক কৰা আছে এফালে এখিনি যে সৰু সৰুকে এডিশনত কাম কৰা আছে আধা কাট এনেকা জালি ৱৰ্ক কৰি পাতটো কাটা আছে আৰু এটা সাইডে অকমানি কোনি হোৱাইট ষ্টনত কাম কৰা আছে প্ৰাইস থাকিব 595 595 টকা 595 টকাত এটাল খুব ধুনীয়া চেইন হ'ব আৰু ইয়াৰ দীঘলটো হৈছে 18 ইঞ্চি 18 ইঞ্চিৰ খুব ধুনীয়া দীঘল বহুত বেছি দীঘল নহয় 18 ইঞ্চিটো গম পাইছে ইমান মানত থাকিব আৰু প্ৰাইস হ'ব 595 টকা সকলে চেইন বিচৰাৰ কাৰণে চেইন আনিছো দেই অকমান খালি আৰু দামটো আৰু অকমান বেছি হ'ল আৰু আজি কুৰ্তিটো ভাল লাগিছে লৰিয়লি থ্যাংক ইউ বহুত বহুত ধন্যবাদ ভাল লাগিছে নেকি নমিতা বিউটিফুল থ্যাংক ইউ পম্পি কৈছে হাই তৃষ্ণা গৈ কৈছে মই শিৱসাগৰ গেলেকীৰ পৰা চাই আছে বহুত বহুত ধন্যবাদ জনালো ভাল লাগিছে কালেকশনবোৰ বহুত বহুত ধন্যবাদ আপোনাক স্বাগতম জনাইছো যদি প্ৰথমবাৰৰ বাবে মুনমিনমি কালেকশনছ আছে নিশ্চয় পেজটো ফলো কৰি ল'ব গৌৰী জানাই কৈছে হাই মেম আপোনাৰ কালেকশন বহুত ধুনীয়া বুলি কৈছে থ্যাংক ইউ বহুত বহুত ধন্যবাদ এডাল খুব ধুনীয়া চাবচোন লকেটটো মাজত কিন্তু অকমান ষ্টন ৱৰ্ক কৰা আছে এটো দেখা পাইছে এই লকেটটো এটো ষ্টাইল যে দেখা পাইছে এটোত মাজত অকনমান হোৱাইট ষ্টনে কাম কৰা আছে ইমান স্পষ্ট নহয় অস্পষ্ট হৈ থাকে যেহেতু লাইটৰ পোহৰটো বেছি হৈ যায় আৰু ৰিং লাইটৰ পোহৰটো খুব ধুনীয়া হ'ব আৰু এডাল কিমান এডাল 24 ইঞ্চি দীঘল হ'ব দেই এডাল অকনমান দীঘল হ'ব 24 ইঞ্চি হ'ব আৰু প্ৰাইস থাকিব 595 595 টকা 595 টকাত পিওৰ গোল্ডৰ নিচিনা দেখি এই চেণ্ডাল যিডাল দেখা পাইছে চেণ্ডাল অলপ মোটা আছে আৰু পিন্ধিলে একদম ধৰিব নোৱাৰিব পিওৰ গোল্ডৰ টাইপত দেখিব লকেট বা ফিনিশিং ইয়াৰ সাংঘাতিক ধুনীয়া হ'ব প্ৰাইস থাকিব 595 595 প্ৰাইস 595 আৰু ৰাখি হাইকে কৈছে হাই গুড ইভিনিং ডিয়াৰ বুলি কৈছে বা কি খবৰ তোমাৰ মোৰ ভালে হ'ব ৰাখি ভালে আছো দিয়া ধুনীয়া কালেকশন থ্যাংক ইউ বৰ্ণালী বাবাই কৈছে মই আজি প্ৰথম চাইছো নুমলীগড়ৰ পৰা বহুত বহুত ধন্যবাদ আপুনি প্ৰথমবাৰ চাইছে আপোনাক স্বাগতম জনাইছো মুনমিনমি কালেকশনলৈ আশা কৰো পেজটো এবাৰ ফলো কৰি ল'ব আৰু এটা কমেন্ট এনেকে ড্ৰপ কৰিব লাইক কৰিব যদি বেয়া নাপায় শেয়াৰ কৰিব মিডলিত আছে কৈছে 1 বছৰ গ্যাৰান্টি হলে ভাল হয় 1 বছৰ নাপাম দিব নোৱাৰিম নহয় 500 টকাত 1 বছৰ কেনেকে গ্যাৰান্টিটো আৰু নহয় লাইফৰে মানুহৰ গ্যাৰান্টি নাই ন গহনাৰনো কি গ্যাৰান্টি দিম আৰু ৱাৰেণ্টিটো দিব পাৰি চেইনবোৰ কিহৰ হয় কপাৰ হ'ব গোল্ড পলিশৰ হ'ব ৰবাৰ্ট উজ্জে কৈছে লাভ লাইক দিছ থ্যাংক ইউ লক্ষ্মী দেৱী কৈছে চেইনবোৰ বহুত ধুনীয়া লাগিছে বহুত বহুত ধন্যবাদ জনালো দীপক ৰয়ে কৈছে কিমান দাম পৰিব মেডাম মই দামবিলাক সবৰে কৈ দিছো কোনবাডাল 595 কোনবাডাল 695 কোনবাডাল 395 এনেকুৱা আছে মই ফাৰ্ষ্ট চাইছো শিৱসাগৰৰ ভাল লাগিছে বুলি কৈছে মনিকা দাস থ্যাংক ইউ ববি ৰাজকুমাৰী কৈছে আজি প্ৰথম চাইছো প্ৰথম যিসকলে আছে সকলোকে স্বাগতম জনাইছো মনিকা দাস ববি ৰাজকুমাৰী সকলোকে স্বাগতম জনাইছো পেজটো ফলো কৰিব মনু ডেকাই কৈছে বহুত দিনৰ মূৰত আজি তোমাৰ লাইভ চাইছো হয় হয় লাইভ আহি আছো এদিন এৰি এদিন কিন্তু আপুনি চাগে দেখা পোৱা নাছিলে সোণমণি বৈছে কৈছে ভালে থ্যাংক ইউ ৰাখিয়ে কৈছে জাষ্ট ৱাও কালেকশন থ্যাংক ইউ শেয়াৰ কৰিছে থ্যাংক ইউ তৃষ্ণা গগৈ কৈছে মোক আছামিজ গহনা আছে দেখাম দেই প্ৰথম চাইছো আপোনাৰ কালেকশন বহুত বহুত ধন্যবাদ লগতে স্বাগতম জনাইছো তোমাক এটা ডালৰ খুব ধুনীয়া হ'ব 395 395 টকা ডাল পিওৰ গোল্ডৰ চেনত এই ডিজাইনটো বনাই কিন্তু এই চেনটো আজিকালি পিওৰ গোল্ডৰ ডিজাইনত বনাই খুব ধুনীয়া লাগে দেখিবলৈ ইয়াৰ সাইজটো হ'ব 18 ইঞ্চি 18 ইঞ্চি 18 ইঞ্চৰ খুব ধুনীয়া 18 ইঞ্চি খুব ধুনীয়া ডাল চেইন থাকিব প্ৰাইস থাকিব 395 395 টকা 395 প্ৰেম সেনে কৈছে হেল্ল' এভৰিৱান ময়ো আহিলো আপোনাৰ কালেকশন চাবলৈ বহুত বহুত ধন্যবাদ জনালো আপোনাৰ জুৱেলাৰী পঠোৱা হৈছে দেই পাইছে নেকি জনাবচোন ৰূপৰ ওপৰত গোল্ড পলিশৰ দামটো বহুত বেছি হৈ যাব নহয় শেয়াৰ কৰিছে কোনে থ্যাংক ইউ লব বিচাৰিছিলো কি কৰিব লাগিব আপুনি হোৱাটছআপত বুকিং কৰিব যেটো নাম্বাৰ দিয়া আছে ওপৰতে সেই নাম্বাৰটোতে আপোনাক হোৱাটছআপ কৰিব স্ক্ৰিনশ্বট লৈ ৰিয়া কৈছে ভাল লাগিছে থ্যাংক ইউ লিপি হয়কে কৈছে তোমাৰ লাইভ চাও নিজৰ নিচিনা লাগি গল হয় লিপি সঁচাকে ভাল লাগে ন এনেকে সদায় যেতিয়া লগ পাই থাকো সঁচাকৈ ভাল লাগে গীতাঞ্জলি বৰা কৈছে ভাল লাগিছে কালেকশনবোৰ থ্যাংক ইউ নিৰুপমা শৰ্মাই কৈছে হাই বা হাই অজয় কৈছে হাই ভেৰি নাইস ইউ ভিডিঅ থ্যাংক ইউ অংকুৰিমা মুদৈ কৈছে আজি প্ৰথম চাইছো ভাল লাগিছে কাৰ্বি আংলঙৰ পৰা বহুত বহুত ধন্যবাদ জনালো ধেৰ মৰম বুলি কৈছে একদম আন্তৰিকতাৰে গ্ৰহণ কৰিছে আপুনি পঠোৱা মৰমখিনি লগতে আপোনাক স্বাগতম জনাইছো মুনমিনমি কালেকশনলৈ এডাল চাব খুব ধুনীয়া 395 ৰ লকেটটো এনেকে গম পাইছে ফুল এপাহ আছে আৰু এনেকে ফুল এপাহ আছে আৰু কিবা কিবি কাটিং কৰা আছে ফুল পাহতে 395 395 টকা আৰু এডাল হৈছে কিমান
20 ইঞ্চি 20 ইঞ্চি এটা চেইন আর রেখা সিং আছে হাই গ্যারান্টি নাই ওয়ারেন্টি আছে 6 মান্থৰ ফ্ৰম মঙ্গলদেৱ বুলি কৈছে বহুত বহুত ধন্যবাদ জনালো মঙ্গলদেৱৰ পৰা চাই আছা জানি ভাল লাগিলে আৰু এডালো এটা মই অলপকা এনেকুৱা দেখাইছিল এনেকুৱা কেবা পিছৰ আহিছে ল'ব পাৰিব এটো থাকিব 595 595 টকা কোড দিবে না বাইদে বুলি কৈছে কোড নহব নহয় অকল অনলাইন পেমেন্ট হেল্ল' বা মই আজি ফাৰ্ষ্ট চাইছো বুলি কৈছে কি কলে সিপাজাৰৰ পৰা বহুত বহুত ধন্যবাদ জনালো লগতে স্বাগতম জনাইছো প্ৰথম চাইছা আশা কৰো পেজটো ফলো কৰি ল'ব যিসকলে প্ৰথম চাইছে মাগৰিবা জনতে কৈছে হাই বা জুৰি শৰ্মাই কৈছে আজি ফাৰ্ষ্ট চাইছো আপোনাক স্বাগতম জনাইছো মাতু বৰলে কৈছে আজি ফাৰ্ষ্ট চাইছো আপোনাক স্বাগতম জনাইছো কৰবি নাথে কৈছে ভাল লাগিছে দে মই গোৱালপাৰাৰ পৰা চাই আছো বহুত দূৰৰ পৰা চাই আছে জানি বহুত ভাল লাগিলে আশা কৰো পেজটো ফলো কৰি ল'ব প্ৰথমবাৰ চাইছে আপোনালোকে আজি ফাৰ্ষ্ট চাইছো কংকনা দেৰঙে বহুত বহুত ধন্যবাদ স্বাগতম জনাইছো লগতে কৰিশ্মা কুবৰাই কৈছে হাই মনি বনিয়ে কৈছে মমি বনিয়ে কৈছে বুজি নাপালো না আপুনি কি লিখিলে কি দিব বুলি কলে বুজি নাপালো আকৰবাৰ দিবচোন বাৰু ভুল হল নেকি টাইপিং হৈছেগে আফিকা আহমেদে কৈছে নাইস থ্যাংক ইউ বনালি শৰ্মাই কৈছে ফুল পাহৰ চেইনডাল আৰু এবাৰ চাবা ফুল পাহৰ চেইনডাল হ'ব মই দেখাই দিম আৰু এবাৰ এটো হ'ব 395 টকা অকনমানি লকেট এটা হদি থাকিব 395 একদম চেইনডাল বহুত মিহি হ'ব চেইনডাল কিন্তু খুব ধুনিয়া মিহি চেইনডাল হ'ব 395 পৰি গগৈ দেখাই কৈছে ঝুমকাৰ ইয়াৰিং দেখাই দিম বাইদেউ ঝুমকাৰ ইয়াৰিং দেখাই দিম বাৰু এতিয়া কি দেখাও তেতিয়া হলে চকাৰ যোৱা লাগিব চবে চকাৰ বিচাৰিছিলে চকাৰটো দেখাব পৰা নাছিলো আজি চকাৰকে দেখাই দিও নেকি তেতিয়া হলে চুলিখিনি বান্ধি লৈছো নহলে হেল্ল' বৌ বুলি কৈছে দীপাংকৰ ডেকা হেল্ল' ঝুমকা ইয়েৰিং দেখাম দেই মিতালীত আছে কৈছে ৰূপৰ ওপৰত গোল পলিচ হলে দাম হলেও কথা নাই হয় বাইদেউ কিন্তু আমি ৰূপৰ ওপৰত গোল পলিচটো দিয়া নাই অকল কপাৰত দিছো বাইদেউ পল্লৱী হয়কে কৈছে জুৱেলাৰী কালাৰ গলে আকৌ কৰিব পাৰিম নে কিন্তু চেইন বিলাকত ইমান কম দামৰ হয় এইবিলাকত আৰু ৰিপলিচ নহয় যদি আমি যিবিলাক এইবিলাক গহনা দেখাই আছো দেখাম এতিয়া কপাৰ এইবিলাকত যদি কালাৰ যে 1 বছৰ ভিতৰত আমি ওৱাৰেণ্টি থাকিব তেতিয়া আমি কৰাই দিম পিন্ধি দেখাব লাগিব ন হয় হয় মই পিন্ধি দেখাই দিম এটা চকাৰ যোৱা লাইভতে সবে চাম বুলি কৈছিলে দেই যোৱা লাইভত কোৱাৰ কাৰণে সময় নহল দেখাবলে এটা ব্লু কালাৰ হ'ব ব্লু কালাৰ গ্লাস বিটছ মনি গাঠা আছে যেহেতু মানে এ লকেটটো যেতিয়া ব্লু কালাৰ গটিকে গ্লাস বিটছখিনি ব্লু কালাৰ দিয়া আছিল শান্তনু বৰাই কৈছে হেল্ল' বো হেল্ল' কৰন্তি আংগই কৈছে হাই মাম ঝুমি বৰাই কৈছে সানডে দোকান বন্ধ থাকে গায়ত্ৰী বৰাই কৈছে ভালনে বা মই ভালে আছো গায়ত্ৰী তুমি ভালে আছা জোস্না দেউৰী কৈছে হাই বা ভালনে মই একদম ভালে আছো জোস্না এনেকে থাকিব কানফুলিযোৰ কানফুলিযোৰ হ'ব ঝুমকাটো খুলি আছে যে বেলেগ এটা দেখাই দিছো এটো থাকিব কানফুলিযোৰ দেখা পাইছেনে কানফুলিযোৰ অকমান ডাঙৰ হ'ব চকাৰ হ'ব প্ৰাইচ থাকিব 1650 1650 টকা চন্দনা ফুকন বাইদেউ কৈছে গুড ইভিনিং জনাইছো বাইদেউ মাইনা বৰাই কৈছে হাই বা খুব ধুনিয়া হ'ব 1650 रुपीस 1 বছৰ ওয়াৰেন্টি পাব কিন্তু সিঙিলে বা ভাঙিলে ওয়াৰেন্টি নাপায় যদি কালাৰ যায় বা ষ্টন বিলাক খুলি যায় তেতিয়া নিশ্চয় আমি আপোনালোকৰ ৰিপলিচ ৰিপেয়াৰিং কৰাৰ সুবিধা দিম বা আৰু ঝুমকা দেখাবচোন দেখাম দে এটো 1650 रुपीस এটো ব্লু কালাৰ ইয়াৰে কালাৰ কি আছে মই কালাৰ কিটা দেখাই দিম মই এটো পিন্ধিয়ে দিছো একিটা দেখাই লোৱালৈকে তেতিয়া আপোনালোকে বুজি পাব কি খবৰ হদিছে মই ভালে আছো মেনা ৰিয়া গুপ্তাই কৈছে হোৱাটছআপ নাম্বাৰ বুজি নাপালো হোৱাটছআপ নাম্বাৰ আপুনি কেলে দিছে আমি আপোনাৰ আমাৰ দিয়া নাম্বাৰটো আপোনাৰ প্ৰয়োজন হলে হোৱাটছআপ কৰিব আপুনি ইমানবোৰ নাম্বাৰ দিয়া ইয়াত জুতি নাই নহয় বাইদেউ ফাৰুক আজকে কৈছে হাই মুনমি হেল্ল' এটো এটা থাকিব ব্লেক কালাৰ এটো এটা আছে ব্লেক কালাৰত একই হ'ব মই যেহেতু এটো পিন্ধি আছো গতিকে এটো মই কালাৰ কিটা দেখাই দিম কি কি কালাৰ ইয়াত পোৱা যাব আপোনালোকে এটি বৰ্তমান একিটা আছে আৰু এটা পাৰ্লত আৰ্টিফিশিয়াল পাৰ্লত থাকিব সাগে সাম বাৰু পাৰ্লটো আছে পাৰ্লটো মই পালে দেখাই দিম বাৰু মই এতিয়া আজি একিটা উলিয়াই ললো যে শেয়াৰ কৰিছে ভন্টি থ্যাংক ইউ সুৰেশ ভাই ভন্টি থ্যাংক ইউ বিটু বৰা কৈছে কন্টাক্ট নাম্বাৰ দিব কন্টাক্ট নাম্বাৰ দিয়া আছে
ওপৰতে দিয়া আছে 9127088913 এটো হৈছে WhatsApp বুকিং নাম্বাৰ গতিকে আপোনালোকে তাত WhatsApp বুকিং কৰিব পাৰিব যদিহে আপোনালোকৰ জুৱেলাৰী লাগে কিন্তু বহুতখিনি লৰা মানুহে এনে অযথা ফোন কৰি আমাক ডিস্টাৰ্ব দি থাকে মই আপোনালোকক ইয়াৰ দৰে কওঁ যে মানে পুৰুষসকলে অযথা ফোন কৰি ডিস্টাৰ্ব দি আমাৰ অসুবিধা নকৰিব যেহেতু আমিও অকমান ব্যস্ত থাকো ন বা ব্যস্ত থাকো বা নাথাকো পিছৰ কথা কিন্তু তেনেকৈ আমি ফোন নাম্বাৰটো কাৰো লগত কথা পাতিবলৈ বা সময় নষ্ট কৰিবলৈ দিয়া নাই আমি অকল ব্যৱসায় খাতিৰতে ফোন নাম্বাৰটো দিছো কালাৰ কি আছে দেখাই দিম মই কালাৰ কি আছে দে বা শেয়াৰ কৰিছে ভন্টি থ্যাংক ইউ ভাৰতী কৰি কৈছে আপোনাৰ ধুনীয়া লাগিছে মনুবাব লিখিছে থ্যাংক ইউ ভাৰতী থ্যাংক ইউ ৰশ্মি হাজৰিকা কৈছে আপোনালোকৰ গহনাবোৰ যে বৰ ভাল লাগে থ্যাংক ইউ চুম্পি কলিতা কৈছে কালি দোকান খোলা থাকিবনে হয় কালি খোলা থাকিব দেওবাৰে বন্ধ থাকে পুষ্পাঞ্জলি গগৈ হাই এটো আৰ্টিফিশিয়াল হোৱাইটটো পাব পাৰ যেটো আৰ্টিফিশিয়াল হোৱাইট পাৰ্লত গাঠা থাকে হেতুটো আছে কিন্তু এটা মই আজি একিটাহে উলিয়াই ললো যে এটা বিচাৰি থাকিবলৈ টাইম নহব নহয় কিন্তু আৰ্টিফিশিয়াল পাৰ্লটো পাব ৰেড কালাৰ বগা মনিত গাঠা আছে 1650 रुपीस আহিব মই পিনি আছো যেটো গমে পাইছে কানফুলি এনেকৈ আহিব 1650 1650 টকা এক বছৰ ওয়াৰেন্টি থাকিব মই কি কৈ আছিলো ফোন কৰাৰ কথা কৈ আছিলো ন আপোনালোকে ফোন কৰি নাথাকিব এনে দে যদি আপোনালোকৰ কিবা লব লগা থাকে তেতিয়া একো নাই তথাপিও পাৰিলে আপোনালোকে WhatsApp কৰক বহুতটা আমাক WhatsApp কৰিয়ে তেনেকৈ কিমানখিনি বিশ্বাসতে গহনা আজি দিনলৈকে বুকিং কৰি লৈ আছে এনেকুৱা মানে বহুত সকল আছে যে কেতিয়াও ফোন কৰি নুখুধেও পেমেন্টটো কৰাৰ পিছতো অকল এড্ৰেছ দিয়ে পেমেন্ট কৰে বাস আমি গহনা পঠিয়াল ৰখি থাকে সাংঘাতিক ভাল লাগে ইমানখিনি বিশ্বাস যে আমাৰ প্ৰতি ৰাখিছে বা বহুতে খুধে কেতিয়া পাম বুলি হেতু ভাল লাগে যেহেতু পেমেন্ট কৰাৰ পিছত সকলে জানিব বিচাৰে কেতিয়া পাম বুলি কিন্তু বহুত কেইজন পুৰুষ আছে মই মহিলা কথা একেবাৰে কোৱা নাই এতিয়া লাইভটো শেষ নহয় তাৰ পিছত ফোন কল আৰম্ভ হৈ যায় থকা কোনৰ বেংগলছটো দেখাব বা দেখাই দিম দেই চয়নিকা মমিনা ধুনীয়া লাগিছে থ্যাংক ইউ ৰাজদীপ কোনে কলে হেল্ল বিউটিফুল কালেকশন পল্লৱী চাগে থ্যাংক ইউ বিটু বৰাই কৈছে দোকানখন ক'ত আছে নো নগা টাউনত আছে জয়শ্ৰী চিনেমা হল চাৰিআলিত আছে দেই আদিত্য ষ্টৰ একদম সন্মুখত এটো চাব থকা খাৰজি এজোৰ হ'ব 1800 আহিব এটো 24 সাইজে আছে 24 সাইজত আছে আপোনালোকে বুকিং কৰিব পাৰিব 24 সাইজটো পাব কিন্তু 22 আৰু 26 নাই শেষ হ'ল 1800 টকা এক বছৰ ওয়াৰেন্টি পাব আৰু খুলিব পাৰিব গম পাইছে ন আপোনালোকে জানি এটো কথা মই নকওঁ বেলেকাৰ এটো ইয়াতে স্ক্ৰু আছে স্ক্ৰুটো খুলি ল'ব পাৰিব দোকানখন নগা টাউনত আছে জয়শ্ৰী চিনেমা হল চাৰিআলিত আছে মানে 80 ৰোড মাৰুৰীপট্টি জয়শ্ৰী চিনেমা হল চাৰিআলি আৰু আদিত্য ষ্টৰ একদম সন্মুখত আছে খালি অকমান ভিতৰলৈ সোমাব লাগে আদিত্যৰ সন্মুখত হয় ভিতৰলৈ সোমাব লাগে আৰু মই ব্ৰাইডেল দেখাও যোৱা আগৰ লাইভতে ব্ৰাইডেল চাম বুলি কেইবাবাৰো কৈছিলে দেখাব নোৱাৰিলো আৰু কানফুলি চাম বুলি কৈছিলে মই ঝুমকা কানফুলি দেখাই দিম বাৰু ডাঙৰ আৰু সৰু দুটা সাইজৰ এটো এটা ব্ৰাইডেল দেখাই দিও সদায় আজিও দেখাই দিছো যেহেতু ব্ৰাইডেল আগৰ সপ্তাহত দেখাব কৈছিলে এটো 2000 আহিব কানফুলিটো ডাঙৰ কৰি থাকিব 2000 তোমক থাকিব আৰু এক বছৰ ওয়াৰেন্টি থাকিব আৰু এটা দেখাও যেটো দেখাই দিও দুগদুগি ব্ৰাইডেল এটা আজিও দেখাই দিও খুব ধুনীয়া লাগা দুগদুগি ব্ৰাইডেল এটা থাকিব প্ৰাইস থাকিব 2000 লাগি গল জটপট এটো এটা খুব ধুনীয়া হ'ব পাৰিব এটো থাকিবা ব্ৰাইডেলত দুগদুগি স্টোন গ্লাস বিটস মনিত গাঠা আছে কানফুলিজৰ অকণমান উলমাকৈ আহিব এটোটো বহুত ধুনীয়া আমাৰ পেজত আমি ভিডিও ফটো শেয়াৰ কৰিছো বহুত কেইবাৰকে পিনা ফটো দিছে আমাক আমি শেয়াৰ কৰিছো আপোনালোকে দেখা পাইছে নিশ্চয় এটো থাকিব 2000 ইয়াৰ কালাৰ কেইবাটা আছে ব্ল্যাকত আছে ব্লুত আছে হোৱাইট আছে আৰু ৰেড আছে চাৰিটা কালাৰ আছে প্ৰাইস থাকিব 2000 মেট পলিশ মিনাত আছে এক বছৰ ওয়াৰেন্টি থাকিব 2000 আহিব দে আৰু এটো আছে ব্লু কালাৰ এটো থাকিব ৰয়্যাল ব্লু থাকিব 2000 সুনিবাই কৈছে খুব ধুনীয়া থ্যাংক ইউ আৰু এটা যেটো মই
অলপ আগত দেখাইছিলো চকাৰ হেতুৰ লং দীঘলটো হ'ব নাইবা সিম্পল চেট দেখাবচোন সিম্পল মানে মই আজি লকেট আৰু চেইন দেখাইছিলো সিম্পল লকেট চেইন যে হ'ব মই দেখাই দিম বাৰু দেই এটো আছে 1800 1800 টকা যেটো দীঘল হয় কানফুলিজু কমে পাইছে এনেকা ঝুমকাটা ওলমি থাকিব তললে আগত দেখো হতে একি হ'ব 1800 যেটো লং হ'ব হেতু 1800 আহিব যেটো চকাৰ থাকিব হেতু থাকিব 1650 1650 টকা চকাৰটো আহিব আৰু দীঘলটো আহিব 1800 টকা সিম্পল দেখাই দিম দিও সবে সিম্পল সামৰি কৈ আছে যেহেতু মই সিম্পল একে দেখাই দিম তেতিয়া হলে स्मृति आज कैसे बहुत धुनिया थैंक यू रिनी मानने कैसे ब्यूटीफुल कलेक्शन बहुत बहुत धन्यवाद रिंकुनी हेके कैसे हाय बा हाय सिंपल सेट मैं दिखाई दी सिम्पलत की देखा बारो ओ हेनपटा सामली गसे हेनपटाটো দেখাই লও তেতিয়া হলে মিটালি গলটা গছে আপুনি পিনি থকা নিচিনা হলেও হ'ব মই পিন দেখাটালটো পিওর গোল্ডৰ চেইন হয় কিন্তু এনুকা টাইপৰ মই গোল্ডৰ মানে গোল্ড পলিশৰ চেইন দেখাইছিলো এনুকা চেইন দেখাইছিলো এডাল 595 ৰ আহিব আখত পাটু নিচিনা আছে এটা সাইডে ষ্টোন ৱৰ্ক কৰা থাকিব এটা সাইডে এনেকে জালি ৱৰ্ক কৰা আছে এটো 595 এনুকা চেইন মই প্ৰথমতে দেখাই গলো বাইদো মাজনী বুঢ়া হৈ আছে বহুত ধুনিয়া লাগিছে বা থ্যাংক ইউ गोल्डन झुमका अकल गोल्डन कलर हम एटू थकिब हेनपटा रेड कलर हेनपटा एनेके थकिब 1400 1400 टका स्टोन वर्क थकिब 1400 एक बছৰ वारंटी थकिब एटू आरो सिम्पलत एकेबारे सिम्पल हलेनु साउ बारो की पारो तुतमनी बुरा হৈছে सिल्वर कलर এটা বলমনি দেখাবচোন সিলভার কালার এটা বলমনি নহব নহয় আজি এটা বলমনিৰ সিলভার কালারটো নহব গোল পলিশৰ মটৰমনিটো হ'ব মটৰমালা মানে মনিমালাটো হ'ব গোল পলিশৰ এটা সিম্পল মানে অকমান কি কম দামৰ চাব বিচাৰিছেন আপোনালোকে পালমনি চেইন দেখাবচোন চকাৰটো এটো পাৰ্লত আছে দে আৰ্টিফিশিয়াল যেটো পাৰ্ল কৈছিলে হেটোত আছে এটো 1650 চকাৰ আহিব 1650 रुपीस একদম সিম্পলত কি দেখাম ন বাৰো মই এটা মনিমালা কালাৰ কিটা দেখাই দিও তেতিয়া হলে সকলো কালেকশন ধুনিয়া লাগিছে প্ৰবি থ্যাংক ইউ শেয়ার কৰি দিছে ৰেনিমানা থ্যাংক ইউ বহুত বহুত ধন্যবাদ এটা দেখা চাবছো খুব ধুনিয়া হ'ব মই দেখাইছিলো মাজতে যিকিটা আনিছিলো লগে লাগি হেকল এতিয়া আকো আহিছে আপোনালোকে বুকিং কৰিব পাৰিব জুনবি থাকিব মেট পলিশ মিনাত হয় কিন্তু এটো বস্তু বিৰাট ধুনিয়া লাগে বিৰাটে ধুনিয়া হ'ব চাচোন এনেকৈ থাকিব এটা অলপ সুটিকেও পিনিব পাৰে বা আপোনালোকে পছন্দ অনুসৰি দীঘল কৰি ল'ব পাৰে কানফুলিজুৰ এনেকৈ থাকিব 1800 আহিব 1800 টকা এটো গোল্ডেন আৰু ৰেড কালাৰ মনিত গাঠা আছে তলৰখিনি গোল্ডেন এন্ড ৰেড কালাৰ মনিত গাঠা আছে পিনিলে ইয়াৰ শেপটো খুব ধুনিয়াকৈ আহিব এতিয়া এনেকৈ দেখাওতে নাহিলে পিনিলে এনেকৈ শেপটো আহিব যে তেতিয়া বস্তুটো দেখিবলৈ বৰ শুৱনি হয় এতিয়া দেখাই থাকোতে ইমান গম পোৱা নাযায় কিমান ধুনিয়া ব্ৰুজপিন নহব নহয় দুলুমনি তামুলি বাইদা ব্ৰুজপিন নাই এনেকৈ থাকিব কানফুলিজু 1800 টকা আহিব 1800 এক বছৰ ওয়াৰেন্টি থাকিব জুনবেৰী হয় সদায় ইমান ধুনিয়া ধুনিয়া গহনা দেখাই থাকা প্ৰবি থ্যাংক ইউ প্ৰবি বহুত বহুত ধন্যবাদ আৰু একদম সিম্পলত কি আছিল বা আজি উলিয়াই নললো না আপোনালোকে যি কয় পিছৰ সপ্তাহটো মই তেনেকৈ উলিয়াই লওঁ কিন্তু যোৱা সপ্তাহত মোক ব্ৰাইডাল চাম বুলি ক'লে কাৰণে আজি মই ব্ৰাইডাল কালেকশ্যন বহুত উলিয়াইছিলোঁ সব নেদেখালোঁ আৰু প্ৰবি কৈছে সদায় ইমান ধুনীয়া কালেকশ্যন দেখা থ্যাংক ইউ এটা বলমনি দেখাই দিওঁ বাকী মই পেকেটৰ সৈতে দেখাই দিম আৰু ফুলি এটাহে দেখাম দেই এটা বাখৰামণি মণিমালা
অৰ্চনা বৰগোহাঁই কৈছে সো বিউটিফুল থ্যাংক ইউ বহুত বহুত ধন্যবাদ জনালো এটো চাবচোন কানফুলি খুব ধুনীয়া আহিব এটো থাকিব এটা বাখৰামণি মণিমালা আহিব ব্লু কালাৰ ৰয়েল ব্লু থাকিব এনেকৈ থাকিব মণিডাল পেন কে কাঠা আছে ঘেচিমণি কাঠা আছে 600 টকা ইয়াৰে কালাৰ কি পাব ব্লেকত পাব ৰেড পাব অকল ব্লেক ৰেড আৰু ব্লু তিনটা কালাৰ আছে তিনিটা কালাৰ বৰ্তমান আমাৰ হাতত আছে ব্লেক আছে ব্লু আছে ৰেড আছে মই খুলিয়ে দিওঁ তেতিয়া হলে ন এটা এটা কালাৰ খুলি দিলে গম পাব বেছি ভালকৈ অংকিতা সৰকাৰে সব বিউটিফুল কালেকশন বা থ্যাংক ইউ অংকিতা আৰাধনা বৰাই কৈছে ইমান ধুনীয়া লাগিছে থ্যাংক ইউ অজয় দাসে কৈছে সো মই চাই আছো অন্ধ্ৰপ্ৰদেশৰ পৰা বুলি কৈছে অজয় দাস বহুত বহুত ধন্যবাদ জনালো দাদা আপুনি ইমান দূৰৰ পৰা চাই আছে মোৰ ঘৰ যোৰহাটৰ সো বুকিং কৰিবলৈ কি কৰিব লাগিব বুলি সুধিছে বুকিং কৰিবলৈ আপুনি আমাৰ WhatsApp বুকিং নম্বৰ দিয়া আছে 9127088913 তাত আপুনি স্ক্ৰিনশ্বট এটা লৈ যোনটো গহনা লাগে হেতু স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব আৰু বাকি আপোনাক পেমেন্ট ডিটেইল কৈ দিয়া হ'ব সেই অনুপাতে আপুনি পেমেন্ট কৰিব খালি অকনমান DTDC চাৰ্জটো বেছি হ'ব আউট অফ আসামৰ আপোনাৰ অন্ধ্ৰপ্ৰদেশ যেতি অকনমান DTDC শিপিং চাৰ্জটো বেছি হৈ যায় বাকি আপুনি ঘৰতে ল'ব পাৰিব ইমান ধুনীয়া দাম কম হয় আৰাধনা বুঢ়া বাইদেউ বহুত বহুত ধন্যবাদ জনালো ইমান ধুনীয়া মন্তব্য এটা দিছে অংকিতা সৰকাৰে কৈছে সো বিউটিফুল কালেকশন থ্যাংক ইউ অংকিতা কৰি গগৈয়ে কৈছে ল'ব নোৱাৰিলো জুৱেলাৰীবোৰ চাবলৈ ভাল লাগে বহুত বহুত ধন্যবাদ চাই আছা ইমানখিনি সময় আমাক দিছে তাৰ কাৰণে বহুত ধন্যবাদ চালেই ল'ব লাগিব বুলি কথা নাই কিন্তু চাই পেলাই আপোনালোকে আমাক ইমানখিনি সহায় কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ মণিমালা বৰকাকতিয়ে কৈছে বেলেগ কালাৰ হ'ব নেকি জুনবিৰি হেভি সেটটো নাই বাইদেউ অকল ৰেডতে আছে মই যেটো দেখাইছিলো হেতুই আছে হেতুৰ পিস বহুত আছে কিন্তু কালাৰ কম্বিনেশন হে এটাই আছে ৰেডতে ওলাব এটু আছে ৰেডত এটা আছে গ্ৰীন এটা আছে ব্ল্যাক তিনিটা কালাৰে আছে প্ৰাইস থাকিব 600 টকা কৰি ৰে বহুত ধুনীয়া লাগিছে বা বুলি কৈছে পুনম জ্যোতি ফুকন বহুত বহুত ধন্যবাদ জনালো ব্ল্যাক লম মই ব্ল্যাক টু লম হয় ল'ব পাৰিব আৰাধনা ল'ব পাৰিব ৰাখি হকিয়া কৈছে বা শেয়াৰ স্ক্ৰিনশ্বট বোৰ দিম নে দিব পাৰিবা যদি বিচাৰা দিবলৈ দিব পাৰিবা ধুনীয়াকৈ আগত দেখুৱা সেটটো দেখাব নেকি বাইদেউ জুনবিৰিটো কথা কৈছে নেকি পিংকি খানিম ৰয় জুনবিৰিটো কথা কৈছে নেকি বা যেটো দেখাইছিলো যে আগতে সেটো হলে মই দেখাই দিম বাৰু ভৰাই দিয়া হৈ গল বাৰু দেখাই দিম এবাৰ ঢুলবিৰি মই দেখাইছিলো পুনু বৰা বাইদেউ মই ঢুলবিৰি দেখাইছিলো আকৌ এবাৰ এইটো আপুনি কোৱাটো দেখাই দিম বা ঢুলবিৰি মই আকৌ চেষ্টা কৰিম দেখাবলৈ আৰু ঝুমকা ইয়েৰিং দেখাই দিম কৈ আছিলে কিবা বাৰু মই ঝুমকা ইয়েৰিং দেখাই দিম দেই ডাঙৰো দেখাম সৰু দেখাই দিম এটো পিন্ধিলেহে ধুনীয়াকে শেপত আহে নহলে এনেকে ঘুৰি ঘুৰি থাকে ন নিপিন্ধালেকে গম পোৱা নাযায় তো অকনমান পিন্ধি দিও তেতিয়ালে গম পাব পিন্ধিলে কিন্তু আপোনালোকে যেনেকে পিন্ধি নিদিও খুব ধুনীয়া এটা শেপত উঠি যাব আপোনালোকে যিমান দীঘল ছুটি কৰিলে হেতু আপোনালোকৰ নিজৰ কথা মই অকমান দীঘলাই লৈছো এটো আপোনালোকে কিমান দীঘল ছুটি কৰিলে হেতু আপোনালোকৰ নিজৰ কথা বহু দিনৰ মূৰত আপোনাৰ ধুনীয়া লাইভ সাৰ্ভিস বুলি কৈছে কংকনা কলিতা বহুত বহুত ধন্যবাদ জনালো এটো থাকিব কানফুলি ঝুমকাত থাকিব অকমান দুগদুগি এটা দিয়া আছে ঝুমকাৰ ওপৰত নতুনকৈ দুগদুগি ষ্টাইলত কৰি দিয়া আছে 1800 আহিব 1 বছৰ ওয়াৰেন্টি থাকিব জুনবিৰি নহয় আৰু এটা দেখাইছিল যে আৰু এটা মোক কি দেখালো বা ইয়াৰ আগত খেনপতা দেখাইছিল নেকি পাহৰিলো না কৈ দিবচোন কি দেখাইছিল তৃষ্ণা দেৱী কলিতাই কৈছে জুনবিৰি নহয় এটা দেখাইছিল তাকে কিবা দেখালো মনত নাথাকে সব দেখাই থাকো সামৰি থাকা হয় যে আপোনাৰ গহনাৰ ডিজাইনবোৰ বৰ ধুনীয়া লাগিছে সুনি গগৈ বহুত বহুত ধন্যবাদ জনালো কংকনা কলিতাই কৈছে বা আপুনি চেয়াৰ কম্পিটিশন নাপাতে নেকি পাতু কংকনা কিয় নাপাতো বাৰু কিন্তু সব সময়তে পাতা নহয় অৱশ্যে আমাৰ উৎসৱ পাৰ্বণবিলাকত বেছিকৈ পাতা হয় বিহু পূজা এনেকুৱাবিলাকত পাতা হয় বাকি সব সময়তে পাতি থকা নহয় বাৰু মই ঝুমকা দেখাই দিম মই তোমাৰ লাইভ নতুনকৈ চোৱা কৰিছো বুলি কৈছে আৰু কালি এটা সেটৰ অৰ্ডাৰ কৰিছো কংকনাৰ পৰা বহুত বহুত ধন্যবাদ জনালো অৰ্ডাৰ কৰিছা কালি অৰ্ডাৰ কৰাখিনি আজি ওলাই গৈছে দেই যোৱাকালি যিখিনি অৰ্ডাৰ কৰিছিল সেইখিনি আজি ওলাই গৈছে পাৰ্সেল নমিতা গোস্বামী কৈছে যোৰহাটত নাই বাইদেউ যোৰহাটৰ দোকান নাই অকল নগাঁৱতে আছে আমাৰ দোকান আপোনালোকে অনলাইন পেমেন্ট কৰি অনলাইনৰ জৰিয়তে ল'ব লাগিব মাংটিকা দেখাব বুলি কৈছে মাংটিকা কেবছি শেষ হৈ গ'ল নহয় এজু খুব ধুনীয়া ঝুমকা ইয়াৰিং সেকশন কানফুলি বেক সাইডটো এনেকে হাকুটা থাকিব ঠিলা লগা নহয় কিন্তু গম পাইছে এনেকে সুমুৱাই দিলে হৈ গ'ল আৰু ইয়াতে এটা চেইন থাকিব যেহেতু কানফুলি জু অকনমান ভাৰী হয়
কাণফুলি এযোৰ যেহেতু কাণফুলি এযোৰ সামান্য ভাৰী হয় সেয়েহে ওপৰলৈ এডাল চেইন থাকিব এনেকৈ থাকিব খুব ধুনীয়া হয় 1550 rupees ডাঙৰ চাইজৰ হয় এটা মণিমালা লাগি থকা নিচিনা এইকেইটা নেকি বাইদেউ এইবিলাক হ'লে 600 কৰি আহিব এইকেইটা কালাৰকেইটা মই কৈ দিছোঁ দেখাই দিছোঁ এই তিনিটা কালাৰ আছে ৰেড গ্ৰীণ আৰু ব্লু ৰেড ব্লেক ব্লু তিনিটা কালাৰ আছে ইয়াৰে গ্ৰীণ আহিছিলে গ্ৰীণটো হয়তো শেষ হৈ গ'ল এই তিনিটা আছে 600 কৰি আহিব 600 টকা বস্তুবোৰ বৰ ধুনীয়া লাগিছে বাইদেউ বুলি কৈছে মিগলদা থেংক ইউ কালাৰ আৰু কি আছে মই যিকেইটা দেখাইছোঁ বাইদেউ এইকেইটাই কালাৰ আছে পৰি গৈ গৈছে ঝুমকা মাল্টি কালাৰ নাই সকলোৰে লগতে পিন্ধিব পৰাকৈ মাল্টি কালাৰ নাই নহয় অকল ৰেডত আছে এইটো 1550 rupees ওপৰত এডাল চেইন দিয়া হ'ব যিটো চেইন আপোনালোকে ইয়াতে কাণত ছাপৰ্টৰ কাৰণে দিয়া হ'ব যাতে কাণখনে কষ্ট নাপায় দেই লুকা পাৱাৰ নহয় লুকা পাৰ পামনে পাব লুকা পাৱাৰ হৈ গ'ল নহয় জাপি কাণফুলি দেখাবচোন মই ল'ব বিচাৰোঁ নিশ্চয় বাইদেউ জাপি কাণফুলি আৰু এটা জাপি কাণফুলি সৰু অকণমানি আহিছে এযোৰ দেখা ওলমা হ'ব অকণমানি নহয় মণিমালা হোৱাইটত আহিলে দেখাব হয় বাইদেউ হোৱাইটত আহিছিলে শেষ হৈ গ'ল ল'বলৈ মন যায় চায়ো বহুত ভাল লাগে বুলি কৈছে বহুত বহুত ধন্যবাদ চাই আছে বহুত ভাল লাগিলে ভাল লাগিছে বুলি কৈছে থেংক ইউ এযোৰ কাণফুলি আছে খুব ধুনীয়া জাপিত থাকিব ওপৰত এটা জাপি তলত ডাঙৰ জাপি আৰু তললৈ এনেকৈ পাত দিয়া আছে সৰু সৰু লটকন পাতৰ দিয়া আছে খুব ধুনীয়া ৰেড কালাৰ থাকিব প্ৰাইচ থাকিব 650 rupees 650 টকা 1 বছৰ ৱাৰেণ্টি পাব খুব ধুনীয়া হ'ব 650 টকা 650 যথেষ্ট ধুনীয়া হ'ব 650 rupeesত এযোৰ জাপি ফুলি খালি অকণমান ওলমা হ'ব অবিনাশ কৌশিক ল'ৰা কুৰ্তা হ'ব মই দেখাই আছোঁ গহনাহে তাতে আকৌ কুৰ্তাটো কেনেকৈ আহিল বাৰু নহ'ব নহয় ভাগ্যমণি বৰা কৈছে হাই ল'ৰা মানুহৰ কুৰ্তা কেনেকৈ আমিতো কুৰ্তা দেখুওৱা নাই নহয় আমি যদি কুৰ্তা দেখালোঁ হয় তেতিয়া মই ক'ব পাৰিলোঁ হয় যে ল'ৰা বা ছোৱালী কুৰ্তা পাব বুলি মই তেতিয়া বৰ্তমান গহনাহে দেখাই আছোঁ মিনতি বা ধুনীয়া লাগিছে মোৰ মুৰ্মীজনী বুলি কৈছে থেংক ইউ বা ভালে আছানে বহুত দিনৰ পিছত লাইভত দেখা পাইছোঁ বাৰু মধুস্মিতা ভাল লাগিছে বাৰু থেংক ইউ লুকাপাৰো দেখাম দেই এযোৰ থাকিব কাণফুলি খুব ধুনীয়া হৈ দেখিছেনে এটাত থাকিব 750 750 টকা মই অকণ ওচৰৰ পৰা দেখাই দিছোঁ খুব ধুনীয়া হ'ব ওপৰত জাপি থাকিব তলত ডুগডুগি আছে মাজত খেনপতা নিচিনাকৈ থাকিব প্ৰাইচ থাকিব 750 750 টকা যিসকলে অকণমান ওলমা পিন্ধি ল'ব পাৰিব নমিতা গোস্বামী কৈছে আপোনাক কল কৰি যাম নগাঁও ফোন নম্বৰটো পামনে হয় বাইদেউ ওপৰত দিয়া আছে 9127088913 এইটো হৈছে আমাৰ হোৱাটছএপ বুকিং নম্বৰ আপুনি যেতিয়াই নগাঁও আহে সোমাম বুলি ভাবে আমাৰ কালেকশ্যনত নিশ্চয় এটা ফোন কৰি সোমাব পাৰিব বাকী চব বাৰে খোলা থাকে দেওবাৰটো বাহিৰে সকলো বাৰতে পুৱা 10:30 বজাৰ পৰা 7 বজাৰ ভিতৰত আহিলে লগ পাম বাৰু মই প্ৰথম চাইছোঁ ভাল লাগিছে জোনালী গগৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমবাৰ চাইছে বুলি জানি ভাল লাগিলে আশা কৰোঁ পেজটো ফ'ল' কৰি ল'ব সকলো কালেকশ্যন ধুনীয়া ডলি থেংক ইউ বহুত ভাল লাগিছে বুলি কৈছে বাইদেউ বহুত বহুত ধন্যবাদ এইটো এটা খুব ধুনীয়া চাওকচোন শেৱালি ফুল আৰু ঝুমকা থাকিব সাংঘাতিক ধুনীয়া হ'ব প্ৰাইচ থাকিব 800 টকা বেক চাইডে দেখা পাইছেনে এনেকৈ হাকুটা আছে ঠিলা লগাটো নহয় হাকুটা থাকিব সোমোৱাই দিলে হৈ গ'ল কাণত এনেকৈ খুব ধুনীয়া হ'ব প্ৰাইচ থাকিব 800 টকা বহুত ভাল লাগিছে বা বুলি কৈছে লনিৰা থেংক ইউ নগাঁও কোনখিনিত আছে কৈছে টেষ্টা দেই বাইদেউ নগাঁও টাউনত আছে জয়শ্ৰী 80 ৰোড মাৰুৰীপট্টিত আছে আৰু জয়শ্ৰী চিনেমা হল চাৰিআলি মানে নগাঁও টাউনত আপুনি নগাঁও টাউনত সোমালে জয়শ্ৰী চিনেমা হল আছিলে এতিয়া অৱশ্যে চিনেমা হলটো নাই যদিও একদম চিনাকি পৰিচিত জেগা হিচাপে আমি নগাঁও জয়শ্ৰী চিনেমা হল ক'লে উলিয়াবলৈ একেবাৰে সহজ হয় আৰু জয়শ্ৰী চিনেমা হল চাৰিআলিত থকা আদিত্য ষ্ট'ৰখনৰ একদম সন্মুখত আছে আৰু SBI লাইফ ইঞ্চুৰেঞ্চ বাজাজ এলায়েন্স আৰু হেল্থ কেয়াৰ ইঞ্চুৰেঞ্চ অফিচ কেইটাৰ তলত আছে মানে এইটো 3 ষ্টৰীত হয় আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আছে খালি ভিতৰলৈ সোমাব লাগিব তাতে বেনাৰ পোষ্টাৰ লগোৱাই আছে আপোনালোকে আহিলেও এটা কল কৰিও আহিব পাৰিব বা চালেও বাহিৰত দেখা পাব বৰ্ড লগোৱা থাকে ভাল লাগিছে বা তোমাৰ কালেকশ্যনবোৰ জুৰি থেংক ইউ এইযোৰ ষ্টনৰ ঝুমকা থাকিব ৰেড এণ্ড হোৱাইটত আছে পিংক আৰু ৰেড নহয় পিংক এণ্ড হোৱাইটত থাকিব ষ্টন ঝুমকা 700 টকা অকণমানি কৰি এই ঝুমকাযোৰ শাৰী মেখেলা চাদৰ বা কুৰ্তি সকলোতে পিন্ধিব পৰা খুব ধুনীয়া এটা চিম্পুল ঝুমকা হ'ব
ঝুমকা ইয়াৰিং হ'ব ষ্টন ৱৰ্কত থাকিব 700 700 টকা পিছৰ লাইফত দেখাই দিম নেকি আজি আৰু নেদেখাওঁ গল্পটা ঝুমকা ফুলি দেখাইছোঁ এযোৰ ঝুমকা ফুলি মই এযোৰ দেখালোঁ আৰু এটা সৰু অকণমানি ঝুমকা এটা দেখাই দিম তাৰপিছতে সৰু সৰু চিনি পাইছোঁ বাইদেউ যাম দিয়া বুলি কৈছে নিশ্চয় বাইদেউ স্বাগতম জনাইছোঁ আহিব পূজাত আছে কৈছে চিতাহাৰ দেখাবচোন অহা লাইভত দেখাম দেই আজি সময় হৈ গ'ল না গোটাই নল'লোঁ আৰু ইমান গৰম উঠিছে বহুত বেছি গৰম লাগিছে এযোৰ দুগদুগী ফুলি চাওকচোন চিম্পুল টপত থাকিব দুগদুগী ফুলি প্ৰাইচ থাকিব 500 500 টকা 500 ৰেড কালাৰতে থাকিব অনলি ৰেড কালাৰ এভেইলেবল হৈ আছে আপোনালোকে বুকিং কৰিব পাৰিব 500 500 টকা অসমীয়া গহনা বহুত ভাল লাগিছে লগতে আপোনালোকৰ মৰম লাগিছে মই গোৱালপাৰাৰ পৰা চাই আছোঁ বুলি কৈছে মল্লিকা দা বাইদেউ আপোনাক স্বাগতম জনাইছোঁ ইমান ধুনীয়া মন্তব্য এটা দিছে আশা কৰোঁ যদি প্ৰথমবাৰ যে পেজটো নিশ্চয় ফ'ল' কৰি ল'ব তৃষ্ণা গীতাৰটো কৈছে বা বহুত দিনৰ পিছত তোমাকো তৃষ্ণা বহুত দিনৰ পিছত লগ পাইছোঁ আজি ভালে আছে মই ভালে আছোঁ দিয়া আপোনাৰ পৰা অনা গহনা চবেই ভাল পাইছে থেংক ইউ তৃষ্ণা বহুত বহুত ধন্যবাদ এইযোৰ থাকিব 500 দুগদুগী টপ হ'ব দুগদুগী টপ হ'ব 500 টকা আহিব দেই বহুতে এনেকুৱা টপত বিচাৰি থাকে অসমীয়া গহনা সেইকাৰণে কেইটামান কালেকশ্যন অনা হৈছে বহুত টপত বহুত নাই আৰু এটা দুগদুগী আছে অকণমান ডিজাইনটো বেলেগ চাবচোন অথনিটোৰ বেলেগ এতিয়াটোৰ বেলেগ একেই দাম আহিব 500 কৰি আহিব টপত থাকিব এইবিলাক চব 1 বছৰ ৱাৰেণ্টি থাকিব স্বপ্না পাঠক হাৰ্টছৰ দিছে থেংক ইউ কাণফুলিটো বহুত কালেকশ্যন আছে কিন্তু চবখিনি দেখাবলৈ অসুবিধা হৈ যায় ন এযোৰ ঝুমকা থাকিব এভাৰগ্ৰীণ ঝুমকা সদায় ধুনীয়া লাগি থকা সদায় পিন্ধিব পৰা এযোৰ ঝুমকা হ'ব 600 600 টকা ষ্টন ৱৰ্কত থাকিব ৰেড ইয়াৰে কালাৰ আছিলে এতিয়া গোটেইকেইটা কালাৰ শেষ হ'ল অকল ৰেড কালাৰ আছে এনে ব্লেকত আহে ব্লুত আহে আৰু ৰেডত আহে মাল্টি কালাৰ আহিছিলে এতিয়া বৰ্তমান মাল্টি কালাৰ ব্লেক বা ব্লু একো নাই অকল ৰেড কালাৰটো আছে বুকিং কৰিব পাৰিব 600 600 টকা স্মৃতি ভণ্টি নাইচ কালেকশ্যন থেংক ইউ ভণ্টি হাৰ্টছপ দিছে থেংক ইউ ভণ্টি আৰু এযোৰ থাকিব ষ্টন ৱৰ্কত চাওকচোন 650 পিংক এণ্ড হোৱাইট ষ্টনত থাকিব পিংক এণ্ড হোৱাইট ষ্টনত ঝুমকা থাকিব 650 650 টকা এনেকৈ ধৰিব পাৰিছেনে বাৰু মাজত অকণমান হোৱাইট আৰু পিংক ষ্টনত কাম কৰা আছে 650 আজি কাণফুলিটো ধৰিছোঁ আৰু অলপ আৰু বিচাৰি থাকে যে সকলোৱে এযোৰ জাপি আছে দেই ডাঙৰ জাপি সৰু জাপি আৰু ঝুমকা তলত আৰ্টিফিচিয়েল পাৰ্লৰ গাঠা আছে এই মণিবিলাক লৰথৰ হৈ থাকে যে বৰ দিগদাৰ এইটো এটা খুব ধুনীয়া চাবচোন আৰ্টিফিচিয়েল পাৰ্লত গাঠা আছে জাপি ডাঙৰ জাপি সৰু জাপি আৰু ঝুমকাত আছে প্ৰাইচ থাকিব 850 850 টকা 850 ৰুপিজ খুব ধুনীয়া হয় মই অৱশ্যে ডাঙৰ ফুলি পিন্ধিব নোৱাৰোঁ যিসকলে পিন্ধি ভাল পায় তেখেতসকলে ল'ব পাৰিব এনেকুৱা যে কাণফুলি পিন্ধিলে ডিঙিত চিম্পুল চেইন এডাল পিন্ধিলেও বৰ ধুনীয়া দেখি ল'ব পাৰিব 850 ৰুপিজ 850 টকা জ্যোতি কৈছে আপোনালোকে দিল্লী ইউপি পঠায় নেকি হয় হয় পঠাওঁ হয় ভাৰতবৰ্ষৰ যিকোনো জেগালৈকে পঠাওঁ কিন্তু আপোনালোকৰ শ্বিপিং চাৰ্জটো অকণমান বেছি হয় পেমেণ্টটো কেনেকৈ কৰিব লাগিব প্লিজ ৰিপ্লাই দি কৈছে নিশ্চয় আপুনি পেমেণ্টটো আমাৰ যিটো ইয়াতে ভিডিঅ'ৰ ওপৰত নাম্বাৰ দিয়া আছে 9127088913 সেই নাম্বাৰটোত আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব গহনাবিলাকৰ আৰু তাতে আপোনালোকে কণ্টেক্ট কৰিলে হ'ল পেমেণ্ট ডিটেইল দিয়া হ'ব তাতে পেমেণ্ট কৰিব পাৰিব মাত্ৰ যিটো গহনাৰ দাম কৈছোঁ তাতকৈ অকণমান সামান্য বেছি হ'ব কিয়নো আউট অফ আছাম শ্বিপিং চাৰ্জটো অকণমান বেছি হৈ যায় আপোনালোকৰ পেমেণ্টটো কৰিলে তেনেকৈ ল'ব পাৰিব ঘৰতে প্ৰথম আহিছোঁ বা বুলি কৈছে আপোনাৰ ভইচটো বহুত মৰম লগা বুলি কৈছে গুণগুণ পাতৰ বহুত বহুত ধন্যবাদ প্ৰথমবাৰ চাইছে আপোনাক স্বাগতম জনাইছোঁ মুনমিনমি কালেকশ্যনলৈ পেজটো আশা কৰোঁ ফ'ল' কৰি ল'ব পুৰবী বৈঠকো ধুনীয়া লাগে কালেকশ্যন থেংক ইউ এযোৰ থাকে বহুতে বিচাৰি থাকে চেইনত ঝুমকা ৰেড কালাৰত মিনা কৰা আছে জাপি আৰু ঝুমকাত থাকিব চেইনত খুব ধুনীয়া আহিব 600 600 টকা 600ত জাপি ঝুমকা আহিব 600 যদি পচন্দ হৈছে এটা স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব পাৰিব এইটো এটা আছে চাওক ব্লেক এণ্ড ৰেডত 600 600 টকা বহুত ধুনীয়া কিন্তু আপোনালোকে বুকিং কৰিব পাৰিব আজিলৈ আৰু নেদেখাওঁ দিয়ক বহুতখিনি কালেকশ্যন দেখাই দিছোঁ আশা কৰোঁ ইয়াৰ ভিতৰত যদি আপোনালোকৰ কিবা কিবি পচন্দ হৈছে নিশ্চয় স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব পাৰিব কিবা চাম বুলি কৈছিলে পিছৰ লাইভত দেখাই দিম বাৰু দেই মোৰ দেৰিয়ে সকল কৈছে জুস্মিতা একদম মই সামৰিব লৈছোঁ তুমি আহিছা মণি বৰা
ধুনীয়া লাগিছে থেংক ইউ এইযোৰ অকণমানি জোনবিৰি কাণফুলি অকণমানি জোনবিৰি কাণফুলি থাকিব প্ৰাইচ থাকিব এইটো 450 450 টকা 450 আহিব অকণমানি জোনবিৰি 450 rupees wow nice thank you এলিনা হাই পাক আছে ইমান দেৰিকৈ আহিছা তুমি পুৰবি বাই বাই আছে বাই বাই পুৰবি এযোৰ ট্ৰিপল লেয়াৰ 850 850 টকা ট্ৰিপল লেয়াৰ ঝুমকা আহিব 850 rupees যিসকলে ডাঙৰ পিন্ধে দেই অকমান ওজন আছে ফুলিযোৰৰ 850 rupees 850 টকা তো আৰু নেদেখাওঁ আজিলে গৰমো বহুত বেছি আৰু এঘণ্টা হৈ গৈছে গহনা বহুত দেখাইছো বহুত উলিয়াই লৈছো পুৰবি বাই বাই দিলে বাই বাই গুণগুণ বাই বাই সকলোৱে বাই বাই দিয়া আৰম্ভ কৰিয়ে দিলে আৰু লাইভটো শেষ কৰিছো বুলি ক'বলৈ নাপালোৱে সৰু সৰু ফুলিখিনি অহা নাই ভণ্টি অহা নাই এনেকুৱা নহয় মই পিন্ধো যে সেই ফুলিযোৰ অহা নাই আহিলে মই লাইভত দেখাই দিম নহয় লগে লগে বুকিং কৰিবা দেই নিপন হাজৰিকা কৈছে এড্ৰেছটো দিবচোন নগাঁও টাউনত আছে জয়শ্ৰী চিনেমা হল চাৰিআলিত আছে মানে 80 ৰোড মাৰোৱাৰী পট্টি জয়শ্ৰী চিনেমা হল চাৰিআলি অপজিট আদিত্য ষ্ট'ৰ বিলো SBI লাইফ ইঞ্চুৰেঞ্চ অফিচ আর আমার হোয়াটসঅ্যাপ বুকিং নাম্বার পিন পোস্ট করা আছে ভিডিওটোর উপর 9127088913 মার্গিবা জনতে গেছে বাই 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 পিঙ্কি গেছে বাই সকলে বাই বাই দিয়ে দিলে অঞ্জনা শইকীয়া কৈছে মই আজি প্ৰথম চাইছিলো ভাল লাগিছে বহুত বহুত ধন্যবাদ জনালো বাইদেউ আশা কৰো আপুনি পেজটো ফলো কৰি ল'ব আৰু এনেকৈ এটা কমেন্ট কৰিব আমাৰ ভিডিঅ'সমূহত যিসকলে চাই আছে সকলোৱে এটা লাইক কৰিব এটা কমেন্ট কৰিব তৃষ্ণা গগৈ কৈছে নেক্সট লাইভত সিম্পল আসামিজ কালেকশন নিশ্চয় নিশ্চয় মই এইটো কথা মনত ৰাখি থম বাৰু আগৰ লাইভত যেনেকৈ কৈছিলে ব্ৰাইডাল চাম বুলি আৰু কাণফুলি চাম বুলি কৈছিলে মই সেয়ে প্ৰথম আৰম্ভ কৰিছো অহা লাইভত মই নিশ্চয় একদম সৰু সিম্পল অসমীয়া গহনা দেখাম দেই পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছো আৰু ইমানখিনি সময় আমাৰ লগত সহযোগ কৰিছে সকলোকে শুভ আবেলি জনাইছো আৰু লগতে আজি লাইভটো সামৰি দিছো লুকাপাৰা পিছৰ লাইভত দেখাম আৰাধনা বৰা লুকাপাৰা মই একদম পিছৰ লাইভত দেখাম যেহেতু আজি লুকাপাৰাখিনি উলিয়াই নললো তো এতিয়া উলিয়াবলৈ সময় নহব নহয় বিচাৰিব লাগিব দেই পিছৰ লাইভত মই একদম লুকাপাৰা আৰু সিম্পল অসমীয়া গহনা দেখাই দিম বাৰু নেক্সট টাইম কেতিয়া আহিব নেক্সট উইকত আহিম পিছৰ সপ্তাহত দেই আকৌ পিছৰ সপ্তাহত আহিম আকৌ লাইভ তৃষ্ণা গগৈ পিছৰ সপ্তাহত আহিম জ্যোতি আকৌ পিছৰ সপ্তাহত আহিম যেহেতু মাজত এদিন চানডেটো দোকান বন্ধ হৈ থাকে কাইলৈ লাইভ অহা নহবই পিছৰ লাইভ বাই বাই জোনালী বাই বাই